গুণ শইকীয়াদেৱৰ দুটি গীত আৰু তেখেতৰ নতুন গ্ৰন্থ কথ্য অকথ্য উন্মোচনৰ এই সভাত আহি উপস্থিত হোৱা সকলোলৈকে প্ৰথমে প্ৰণিপাত যাচিছোঁ আৰু আজি আমাৰ এই সভাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমে এটি মংগলাচৰণেৰে আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব খুজিছোঁ। মংগলাচৰণ পৰিৱেশন কৰিব শিল্পী মৈত্ৰেয়ী ডেকাই। আমি মৈত্ৰেয়ী ডেকাক মংগলাচৰণেৰে আজিৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। গুণ শইকীয়াদেৱৰ দুটি গীত আৰু তেখেতৰ নতুন কাব্যগ্ৰন্থ কথ্য অকথ্যৰ শুভ উন্মোচনৰ গ্ৰন্থ কথ্য অকথ্যৰ শুভ উন্মোচনৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ। এই শুভ উন্মোচন অনুষ্ঠান আমি এটি মংগলাচৰণেৰে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু মংগলাচৰণ পৰিৱেশন কৰিব শিল্পী মৈত্ৰেয়ী ডেকাই। আমি মৈত্ৰেয়ী ডেকাক মংগলাচৰণ পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। सरस्वती देवी की जय हो, सरस्वती देवी की जय हो, सरस्वती। सांस में दम में सुर होले हो, सांस में दम सुर होले हो, सरस्वती देवी की जय हो, सरस्वती। मधपा निरसा मधपा निरसा निसा गमपा श्रवण शोभनीय तेरे मीठे सुरों से सजाऊं, सात सुरों की माला तेरे मधुर गले पहनाऊं, कदमों तेरे चम चम बजती नूपुर से लिपटाऊं, तार बिना के चिर कर तेरे मन को मेरी ईश्वर की है कलाएं न्यारी, सब में इसकी जय हो, जय हो,
जय हो सरस्वती देवी की जय हो सरस्वती पाम गरे सनि स ग म प नि द नि स नि द प म ध प म गरे स नि स ग म प नि स गरे स नि ध प म गरे स शरचरिषभ गन्धार मध्यम पंचम धैवत निषाद कायम कोमल तीव्रक मिश्रण सबका करे दिलशाद तबला पखुअज ढोल मृदंग में तबला पखुअज ढोल मृदंग में अनेक अगणित लय हो 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 ধন্যবাদ। আমি আজিৰ এই গীত আৰু গ্ৰন্থ উন্মোচনৰ মূল সভালৈ আমি আগবাঢ়িছোঁ। যিকেইগৰাকী ব্যক্তিক বিশেষভাৱে এই অনুষ্ঠানলৈ এই কাৰ্যসূচী ৰূপায়ণৰ বাবে আমন্ত্ৰণ জনাইছে তেওঁলোকক আমি মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছোঁ। প্ৰথমেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গুণশইকীয়াদেৱৰ গ্ৰন্থ কথ্য অকথ্যৰ শুভ উন্মোচনৰ উন্মোচক ডক্টৰ কুলেন চন্দ্ৰ দাস অধ্যক্ষ নগাঁও ছোৱালী মহাবিদ্যালয় আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গীতৰ উন্মোচনৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ সংস্কৃত সাহিত্যৰ সাধক গৱেষক তথা সংস্কৃত গীতিকবি আখ্যাৰে সন্মানিত গায়ক শিক্ষক ৰঞ্জন বেজবৰুৱাক আমি ৰঞ্জন বেজবৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গ্ৰন্থৰ আলোচক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ গ্ৰন্থৰ এজন সমালোচক প্ৰাঞ্জল কুমাৰ মহন্তদেৱক তেখেতকো আমি আহি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে গ্ৰন্থৰ কেৱল সমালোচনা কৰাই নহয় তেখেতে এগৰাকী গ্ৰন্থৰ প্ৰকাশকো। প্ৰথমেই তেখেতসকলক আদৰণি জনাব খুজিছোঁ। প্ৰথমেই আদৰণি জনাব খুজিছোঁ গ্ৰন্থৰ উন্মোচক ডক্টৰ কুলেন চন্দ্ৰ দাসদেৱক। এয়া তেখেতক আদৰণি জনাবলৈ আগবাঢ়িছে গুণশইকীয়াদেৱৰ সহধৰ্মিনী। ইয়াৰ পিছতেই আমি আদৰণি জনাব খুজিছোঁ গীত উন্মোচনৰ বাবে আমন্ত্ৰণ জনাই অনা প্ৰখ্যাত সংগীতজ্ঞ গীতিকবি ভাৰতত গীতিকবি হিচাপে সংস্কৃত গীতিকবি হিচাপে আখ্যা লাভ কৰা ৰঞ্জন বেজবৰুৱাদেৱক এয়া ৰঞ্জন বেজবৰুৱাদেৱক আদৰণি জনাইছে। আৰু গ্ৰন্থৰ আলোচনাৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ প্ৰকাশক আৰু গ্ৰন্থৰ সমালোচক প্ৰাঞ্জল কুমাৰ মহন্তদেৱক তেখেতকো আমি আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। এতিয়া আমি প্ৰথমে আজিৰ গুণশইকীয়াদেৱৰ এই গীত আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠানত প্ৰথমেই গ্ৰন্থ উন্মোচন কাৰ্যসূচী ৰাখিব বিচাৰিছোঁ। গতিকে উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ
এই ক্ষেত্ৰত আমাৰ উন্মোচক মহোদয়ৰ সন্মুখলৈ উন্মোচিত হ'বলগীয়া গ্ৰন্থ আগবঢ়াই দিবলৈ। এয়া গ্ৰন্থ উন্মোচন কৰিবলৈ লৈছে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কুলেন চন্দ্ৰ দাসদেৱে। এয়া গ্ৰন্থ উন্মোচন হৈছে ইতিমধ্যে। গুণশইকীয়াদেৱৰ আন এখন নতুন গ্ৰন্থ কথ্য অকথ্য। আমি উন্মোচক মহোদয়ক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে শুভ আবেলি জনাইছোঁ। আজিৰ এই গ্ৰন্থ উন্মোচনী সভাৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা, মঞ্চত উপস্থিত থকা মোৰ বন্ধুসম ৰঞ্জন বেজবৰুৱা, ভাতৃপ্ৰতিম প্ৰাঞ্জল আৰু ইয়াত উপস্থিত সুধীগণ, দায়িত্বটো বৰ গধুৰ, গ্ৰন্থখনো গধুৰ আৰু দায়িত্বও গধুৰ। শইকীয়া ছাৰে আচলতে আজি কিছুদিন আগতে মোৰ ওচৰলৈ আহি পেলাই এই প্ৰস্তাৱটো ৰাখিছিল। ছাৰক মই কৈছিলোঁ, ছাৰ মই ইমান কনিষ্ঠ যদিও বয়স অকণমান হৈছে, তথাপিতো ইয়াত ভালেমান বয়সস্থ মানুহ আছে আৰু নগাঁৱৰ সমাজ জীৱনত তেনেকুৱা ভালেমান বয়সস্থ মানুহ আছে যিসকলৰ নগাঁও সমাজ জীৱনলৈ ভালেমান বৰঙণি আছে। সেই ক্ষেত্ৰত আপুনি দায়িত্বটো বেলেগ কাবাক দিয়ক। ছাৰে কথাটো নুশুনিলে। সেই যি কি নহওক, আজি এইখিনিতে বহি থাকোঁতে কেইবাটাও কথা মনলৈ আহিছে। কিতাপখন সম্পৰ্কে আমাৰ প্ৰাঞ্জল মহন্তই এটা সমালোচনা আগবঢ়াব, গতিকে মই কিতাপখন সম্পৰ্কে বিশেষ কথা নকওঁ। কিন্তু কিতাপখনত ছাৰে যিখিনি কথা লিখিছে, সেই কথাবোৰ ছাৰৰ ব্যক্তিগত জীৱনত ছাৰ নিজে যেনেকুৱা এজন ব্যক্তি, সেই কথাবোৰ কিন্তু ফুটি উঠিছে কিতাপখনত। মই ছাৰক লগ পাইছিলোঁ বোধহয় 1999 চনমানত। আমাৰ কলেজ শিক্ষক যিসকল বয়োজ্যেষ্ঠ কলেজ শিক্ষক যিসকল উপস্থিত আছে ইয়াতে, তেখেতসকলে গম পাব যে সেই সময়ছোৱাত হৰেন দাস ৰিফৰ্ম কমিটিয়ে আমাৰ কলেজ শিক্ষকৰ দৰমহা 15% কমাই দি পৰ্যায়ক্ৰমে কমাই নি পেলাই কলেজ শিক্ষকৰ দৰমহা 50% দিব লাগে বুলি এটা প্ৰতিবেদন দাখিল কৰিছিলে। আৰু এটা সময়ত গৈ পেলাই সেইটো 50% কলেজ শিক্ষকে দৰমহা চৰকাৰে দিব, বাকী 50% কলেজে নিজেই তেওঁলোকে ৰিচোৰ্চ হিচাপে জেনেৰেট কৰিব লাগিব। এই কথাটোক লৈ পেলাই এটা বিৰাট প্ৰতিবাদ হৈছিলে। তেতিয়া অসম কলেজ শিক্ষক সংস্থাই খুব ডাঙৰকৈ প্ৰতিবাদ কৰিছিলে। আমি প্ৰায় 3 দিনীয়ামানকৈ আমি অনশন কৰিছিলোঁ আৰু সেই অনশনৰ আমাৰ মূল থলী আছিলে নগাঁও কলেজ। আমি তেতিয়া নতুনকৈ চাকৰিত যোগদান কৰিছিলোঁ আৰু নগাঁও কলেজত আমি 3 দিনীয়ামান আমি অনশন কাৰ্যসূচী পালন কৰিছিলোঁ। আৰু তাতেই নগাঁৱৰ বিভিন্ন কলেজৰ বিভিন্ন ব্যক্তি, তাত বিভিন্ন শিক্ষকসকল তালৈ আহিছিলে আৰু তাত এটা ৰসঘৰ এটা বহিছিলে আৰু তাৰ মধ্যমণি আছিলে আমাৰ গুণশইকীয়া ছাৰ। আমি দিনটো অনশন কৰোঁ আৰু তাতে হাঁহি খিকিন্দালি হয়, প্ৰচুৰ পৰিমাণে ৰস ওলায়। আৰু ছাৰ আছিলে, আমাৰ প্ৰভাত বৰা ছাৰ আছিলে, অপূৰ্ব শৰ্মা ছাৰ তেতিয়া অধ্যক্ষ আছিল, ছাৰো সেই কাৰ্যসূচীলৈ মাজে মাজে গৈছিল। আমাৰ ৰহা কলেজৰ ছাৰজনৰ, তেখেতৰ নাম পাহৰিলোঁ মই, খুব জমনি ছাৰ এজন আছিলে, পাৰ হয় ছাৰ, দেৱেন কটকী ছাৰ। গতিকে এইখিনি মানুহ তাত যেতিয়া গোট খাব, এটা হাঁহিৰ থোনপাক এটা চলে তাত। তাৰ পৰৱৰ্তী সময়ত আমি বিভিন্ন সময়ত আমি কাৰ্যসূচী লোৱা হৈছিলে, ষ্ট্ৰীট মিটিং কৰা হৈছিলে। সেই ষ্ট্ৰীট মিটিংবিলাকত আমাৰ অমৰেন্দ্ৰ শৰ্মা ছাৰ আছিলে, ডিবি কলেজৰ গুণশইকীয়া ছাৰ আছিলে। আমি তেতিয়া একেবাৰে কনিষ্ঠ, জাষ্ট চাকৰি সোমাইছোঁ আমি ছাৰহঁতৰ লগত গৈ পেলাই নতুন বজাৰ চাৰিআলি, কৃষ্ণাহল চাৰিআলি এইবিলাকত আমি গৈ পেলাই আমাৰ কাৰ্যসূচীবিলাক আমি পালন কৰিছিলোঁ। সেই তেতিয়াৰ পৰা ছাৰৰ লগত এটা সম্পৰ্ক
আৰু পৰৱৰ্তী সময়ত ঘনিষ্ঠ সম্পৰ্ক আৰু ছাৰক ছাৰে আমি যেতিয়া ছাৰক সোধোঁ প্ৰথমতে ছাৰ ভালে আছেনে ছাৰে কয় এইটো প্ৰশ্ন মোক নুসুধিবা এই খবৰৰ কথা মোক নুসুধিবা কাৰণ মই সদায় ভালে থাকোঁ গতিকে পিছলৈ আমি ছাৰক কেতিয়াও এইটো প্ৰশ্ন নকৰা হ'লোঁ ছাৰ ভালে আছেনে বা ছাৰ খবৰ ভালনে আপোনাৰ এই প্ৰশ্নটো আমি কেতিয়াও নুসুধা হ'লোঁ আৰু মই দেখিলোঁ যে ছাৰ কেতিয়াও মানে বুঢ়া নোহোৱা এজন মানুহ আজি অকণমান স্বাস্থ্যৰ অকণমান ক্ষতি হৈছে কিন্তু মনেদি ছাৰ এতিয়াও এজন অতি ডেকা এজন ব্যক্তি এই যি কি নহওক কিতাপখন ছাৰে মোক পঢ়িবলৈ দিছিলে মই কিতাপখন পঢ়িছিলোঁ আৰু মই কিতাপখনৰ কেইবাটাও চেপ্টাৰ মই পঢ়িছোঁ কিন্তু যিটো চেপ্টাৰে মোক চবতকৈ বেছি যিটো অধ্যায় মোক চবতকৈ বেছি আকৰ্ষিত কৰিছে সেইটো হ'ল প্ৰাঞ্জলে ক'ব এইবোৰ কথা তথাপিতো মই এটা মোৰ খুব ভাল লাগিছে মোৰ মৰ টোপনি এইটো মানে ছাৰৰ লগত আচলতে মোৰ ভালেখিনি সাদৃশ্য আছে ছাৰে কৈছে যে ভাত ৰান্ধি থাকোঁতে হেতাখন লৰাই থাকোঁতে ছাৰে শুই থাকে গতিকে মোৰ ছাৰৰ এই লিখাটো পঢ়ি মোৰ ঘৰ নলবাৰীৰ মোৰ কাষৰ যিজন দাদা আছিলে শৰৎ দা ঢুকাল এতিয়া শৰৎদাৰ এটা কথা খুব মনলৈ আহে মোৰ আমি নলবাৰীৰ ফালৰ মানুহবিলাক আমি কেইটামান বস্তু খুব বেছি ভাল পাওঁ এটা হ'ল নাগাৰা নামৰ খুব বিখ্যাত পাঠকবিলাক আমাৰ সেইফালে আছে আৰু আমি ভাল পাওঁ ভ্ৰাম্যমান থিয়েটাৰ মোৰ সেই কাষৰ ঘৰৰ শৰৎদা আছিলে খুব নাগাৰা নামৰ পাগল ব্যক্তি জলগত লাগে সি চাইকেল টাইকেল চলাব নাজানে খোজকাঢ়ি যায় সদায় আজি আমুকত পাঠক আছে যাবিনে অচ্যুত পাঠক আছে ৰূপেন পাঠক আছে ৰামচৰণ ভৰালী পাঠক আছে যাবিনে ওচৰ পাজৰ এটা দল যায় সিহঁতে সদায় খোজকাঢ়ি যায় আমি সৰু তেতিয়া এদিন মই তাক সুধিলোঁ বোলে দাদা তই যে সদায় যে পাঠক চাব যাৱ কালিও গ'লি আজিও গ'লি ৰাতি আহি পেলাই ঘৰ পাওঁতে 3টা বাজে তোৰ টোপনি ক্ষতি নহয়নে সি তপৰাই উত্তৰ দিলে মোৰ টোপনি ক্ষতি নহয় বোলে কিয় কৈছে মই খোজকাঢ়ি আহি থাকোঁতে শুই আহোঁ গতিকে এই ছাৰৰ কথাটো মানে সেইটো পঢ়ি পেলাই মোৰ দাদালৈ খুব মনত পৰিছে দাদা ঢুকালে কেতিয়াবাই গতিকে এই যিজন ব্যক্তিয়ে বাইকখন চলাই আহি পেলাই পালে পলাশনিৰ পৰা আহি পেলাই কেন্দ্ৰীয় বিদ্যালয় পালে দলংখন পাৰ হৈ আহিল ছাৰে গমেই নাপালে তাৰমানে বাইকখন চলাই থাকোঁতে শুই চলাই আহিছে আৰু মোৰ সেই এজন দাদা যাৰ টোপনি ক্ষতি নহয় কাৰণ সি ৰাতি আহোঁতে শুই আহে খোজকাঢ়ি আহোঁতে গতিকে এইবোৰ খুব ছাৰ যেনেকুৱা এজন ব্যক্তি মই সেইকাৰণে প্ৰথমতে কৈছোঁ যে ছাৰ যিজন ব্যক্তি যিমান ৰস ছাৰৰ আছে ঘনিষ্ঠভাৱে বহিলে সেই ৰস পান কৰিব পৰা যায় আৰু ঠিক সেইধৰণে ছাৰৰ কিতাপখনতো ছাৰে নিভাঁজভাৱে নিজৰ যিখিনি কথা তাত খুব বেছি সাহিত্যৰ কথা নাই খুব নিভাঁজভাৱে কথাখিনি ছাৰে ইয়াতে প্ৰকাশ কৰিছে মই ভাবোঁ যে এখন খুব উৎকৃষ্টমানৰ কিতাপ মই আৰু কৈছোঁ যে মই বিশেষ কিতাপখনৰ কথা মই নকওঁ ভালেমান কথা আছে ইয়াতে বিশেষকৈ বিশ্বাস অবিশ্বাসৰ যিবোৰ কথা যেনে আগেদি মেকুৰীটো পাৰ হৈ গ'ল গতিকে বাইদেৱে কৈছে গাড়ীখন ৰখাব লাগিছিল ছাৰে নৰখালে তেনেকুৱা ধৰণৰ কথা মই আকৌ এনেকৈও ভাবোঁ যে মেকুৰীটোৱে পাৰ হৈ গ'ল মোৰ আগেদি গাড়ীখন মই ৰখাব লাগে এইটো এটা মোৰ বিশ্বাস যে অপায় অমংগল নহ'ব মেকুৰীটোৱে আকৌ তেনেকৈ ভাবে নেকি সেইটোৱে চিন্তা কৰিবলগীয়া যে মানুহজন এইমাত্ৰ মোৰ সন্মুখেদি পাৰ হৈ যাব মানুহজন পাৰ হৈ গ'লে মোৰ অপায় অমংগল হ'ব গতিকে তাতকৈ আগতে ময়ে পাৰ হৈ যাওঁ সেইবুলি মেকুৰীটোৱে আকৌ খৰখেদা কৰে নেকি সেইটো কথাও কিন্তু ভাবি চাবলগীয়া গতিকে এই ধৰণৰ কথাবোৰ আছে সেই যে কি নহওক মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই এটা গধুৰ দায়িত্ব পালন কৰিবলৈ মোক এটা দায়িত্ব দিলে খুব ভালকৈ নহ'লেও যিখিনি পাৰি মই চেষ্টা কৰিছোঁ আৰু প্ৰাঞ্জল আছে সমালোচনাত্মক এটা দৃষ্টিভংগী ইয়াত আপোনালোকৰ সন্মুখত দিবৰ কাৰণে গতিকে মই পুনৰ আজি এই অনুষ্ঠানত উপস্থিত হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰি এইখিনিতে মই মোৰ উন্মোচকৰ আকাশাৰ সামৰিছোঁ ধন্যবাদ ডক্টৰ কুলেন চন্দ্ৰ দাসদেৱলৈ অশেষ ধন্যবাদ এইবাৰ আমি গ্ৰন্থখনৰ ওপৰত
এটি আলোচনা আগবঢ়াবলৈ আমন্ত্ৰণ কৰি আনিছিলোঁ নগাঁৱৰে এগৰাকী সকলোৰে চিনাকি ব্যক্তি, এগৰাকী প্ৰকাশক আৰু গ্ৰন্থৰ সমালোচক প্ৰাঞ্জল কুমাৰ মহন্তদেৱক। আমি প্ৰাঞ্জল কুমাৰ মহন্তদেৱক গ্ৰন্থখনৰ ওপৰত এক আলোচনা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আপোনালোকৰ সন্মুখত প্ৰাঞ্জল কুমাৰ মহন্ত। মঞ্চত আসন গ্ৰহণ কৰা মোৰ অতি শ্ৰদ্ধাৰ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ, অসমৰ বাতৰি কাকত তথা আলোচনী জগতত এগৰাকী চিন্তাশীল লেখক হিচাপে পৰিচিত ডক্টৰ কুলেন চন্দ্ৰ দাস ডাঙৰীয়া, মোৰ জ্যেষ্ঠ ককাইদেউ স্বৰূপ শিল্পী ৰঞ্জন বেজবৰুৱা ডাঙৰীয়া, মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ গুণ শইকীয়া ছাৰ ডাঙৰীয়া প্ৰমুখ্যে আজিৰ এই প্ৰেক্ষাগৃহত উপস্থিত থকা অতি শ্ৰদ্ধাৰ ব্যক্তিসকলক প্ৰথমে মই মোৰ আন্তৰিক সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ছাৰৰ কিতাপখন যিসকলৰ পঢ়াৰ সৌভাগ্য হৈছে তেওঁলোকে ছাৰক ভালকৈ জনাৰ লগতে যিসকল ছাৰৰ সান্নিধ্যত আছিল তেওঁলোকেও ছাৰক কম বেছি পৰিমাণে জানে আৰু তেওঁলোকে এই কথাটোও জানে চাগে ছাৰে কিছুমান কথা বৰ বেছি চিন্তা কৰি বা পৰিকল্পনা কৰি নাথাকে। কিছুমান কাম কৰিবৰ সময়ত তেওঁ কামটো যে কৰিব লাগে সেইটোত বেছিকৈ গুৰুত্ব দিয়াৰ ফলত কেতিয়াবা অকণমান হিনদেৰি হয় আৰু তেনেকুৱা এটা হিনদেৰি মোৰ ক্ষেত্ৰত হৈছে বুলি আপোনালোকে নিশ্চয় ভাবিবলৈ বাধ্য হৈছে। কাৰণ ছাৰৰ দৰে এগৰাকী ব্যক্তিৰ কিতাপ এখনৰ সম্পৰ্কত আলোচনা আগবঢ়াব পৰাকৈ মই কোনো প্ৰকাৰে যোগ্য নহয়। মই কিতাপৰ লগত জড়িত হৈছোঁ প্ৰকাশনৰ লগত জড়িত হৈছোঁ 2006 চনৰ পৰা আৰু সেই সুদীৰ্ঘ কালছোৱাত মই বহুত হাজাৰ হাজাৰ পৃষ্ঠা পঢ়িব লগা হৈছে জীৱন জীৱিকাৰ খাতিৰত। পৰৱৰ্তী পৰ্যায়ত এগৰাকী প্ৰকাশক হিচাপে অসমৰ প্ৰকাশন জগতত বহুকেইখন কিতাপৰ অৱদান আগবঢ়াবলৈও সক্ষম হৈছোঁ। অসমৰ পাঠকে আলিবাট প্ৰকাশন বুলিলে কম পৰিমাণে হ'লেও জানে। যা হওক, সেই সূত্ৰেই মই কলেজ এৰাৰ পিছতেই প্ৰায় 8 বছৰৰ পিছত শইকীয়া ছাৰক যেতিয়া পুনৰ ঘনিষ্ঠভাৱে লগ পাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া ছাৰক কৈছিলোঁ যে আপুনি ইমানবোৰ কথা মুখত, মনত, বুকুত, ছাত্ৰ ছাত্ৰীৰ মাজত বহন কৰি থাকে, সেই কথাবোৰ আপুনি কিতাপ আকাৰে প্ৰকাশ কৰাৰ কিয় চিন্তা নকৰে? ছাৰে কয়, মই লেখক নহয়, মোৰ কথা কোনে পঢ়িব? ছাৰে গা এৰা দিয়াৰ মনোবৃত্তি এটা আগৰ পৰাই লালন কৰি থকা কথাটো প্ৰায় সকলোৱেই জানে। তথাপি মোৰ একান্ত তাগিদা আৰু প্ৰাৰ্থনাত 2012 চনত হয়তো প্ৰথম কিতাপখন ছাৰৰ প্ৰকাশ পাইছিল। যা হওক, এই কিতাপখনৰ সম্পৰ্কে ক'ব পৰাকৈ আমাৰ মজিন্দাৰ ছাৰো আছিল নিশ্চয়। ছাৰক খুব ঘনিষ্ঠভাৱে পাইছে। তথাপিও মই নিজে পঢ়ি যিখিনি অনুভৱ কৰিলোঁ কেইটামান টোকা লিখি আনিছোঁ। কাৰণ টোকাকেইটা যদি মই মুখেৰে ক'বলৈ যাওঁ ক'ৰবাত অকণমান মই পিছল খাম, ক'ব লগা কথাটো উজুতি খাম। গতিকে আপোনালোকে বেয়া নাপায় যদি মোক 10-15 মিনিট বা 20 মিনিট সময় দিব লাগিব। মই নিয়াৰিকৈ কেইটামান টোকা লিখি আনিছোঁ আৰু সেই টোকাকেইটাৰ যোগেদিয়েই মোৰ এটা ধাৰণা বা বিশ্বাস যে আপোনালোকে কিতাপখনৰ সম্পৰ্কে এটা স্পষ্ট ধাৰণা গ্ৰহণ কৰিব পাৰিব। প্ৰথমে কওঁ যে ছাৰৰ লগত মোৰ দুটামান জীৱনৰ মিল আছে। তেওঁৰ দেউতাক 4 বছৰত ঢুকাইছিল, মোৰো দেউতা 4 বছৰত ঢুকাইছিল আৰু ছাৰে বিয়া পাতিছিল
কোনো জ্যোতিষীৰ ওচৰলৈ নোযোৱাকৈ দিন বাৰ তাৰিখ নোচোৱাকৈ নিজৰ সুবিধা যেতিয়া হৈছিল সেই ধৰণে তেওঁ দিন বাৰ তাৰিখ মিলাইছিল। মই বাৰু বিয়া আনুষ্ঠানিকভাৱে পাতিম বুলি ভবাই নাছিলোঁ, কোৰ্টত এটা পঞ্জীয়নৰ ডেট ঠিক কৰিছিলোঁ, সেইমতে মই কৰিছিলোঁ। কোনো জ্যোতিষীৰ ওচৰলৈ যোৱা নাই, কাকো সোধা নাই। আৰু বিয়াখন মোৰ আচলতে বাধ্যত পৰি কৰিব লগা হ'ল যে মোৰ পৰিয়ালক সমাজে বৰ্জন কৰিব, নহ'লে কামটো নকৰিলে, গতিকে মন্দিৰ এটাত সামান্য নিয়ম এটা কৰিব লগা হ'ল। কিন্তু সেই নিয়মটো কৰোঁতেও মই কোনো দিন বাৰ তাৰিখ চোৱা নাছিলোঁ। সেইটো ছাৰৰ লগত এই দুটা মিল আছে, তাৰ বাহিৰে একো নাই। ছাৰৰ সৌভাগ্য আছিল যে ছাৰ, মই মূল টোকালৈ যোৱাৰ আগত ক'ব লাগিব কিছু কথা, যে ছাৰৰ দেউতাক ঢুকোৱাৰ পিছত লিখিছে খুব সুন্দৰভাৱে, সেই চেপ্টাৰটো আটাইতকৈ মনোৰম হৈছে। দেৱোপম খুৰাক কেইজনমানক লগ পাইছিল। তেওঁৰ যিকেইজন খুৰা আছিল, আচলতে এনেকুৱা খুব কম পৰিয়ালত হয় যেতিয়া এটা পৰিয়ালত এগৰাকী পিতৃ ঢুকাই যায়, সেই সন্তানসকলৰ যিটো অৱস্থা হয়, যদি আৰ্থিকভাৱে সচ্ছল নহয়, তেতিয়া সেই পৰিয়ালটোৰ সদস্যসকলৰ বা সন্তানকেইটিৰ কি দুৰৱস্থা হয় সেয়া মই ব্যক্তিগতভাৱে জানো। কিন্তু ছাৰৰ ক্ষেত্ৰত সৌভাগ্যক্ৰমে সেইটো সংঘটিত নহ'ল। সেইটোৰে আৰম্ভ কৰিছে দেউতাৰ ঠাই পুৰোৱা মোৰ দেৱোপম খুৰাকেইজন। অধ্যায়টোত হেঙুলি চুক গাঁওখনৰ, ছাৰ সময় দিবনে অকণমান? এনেই মই সুধি লৈছোঁ, সময়টো থাকিব? অঁ। হেঙুলি চুক গাঁওখনৰ কোঅপাৰেটিভ ছ'চাইটিত ছেলছ মেনেজাৰৰ কাম কৰা দেউতাক ৰঙাই মেনেজাৰ ওৰফে দধিৰাম শইকীয়াৰ ঠিক সৰুটি সন্তানৰ 4 মাহতে আকস্মিক পৰলোক প্ৰাপ্তিত পৰিয়ালটোলৈ নামি অহা দুৰ্যোগ আৰু অমানিশাৰ উত্তাল সমুদ্ৰত দিশহাৰা হৈ পৰা যেন হওঁতে উপকূলত থকা লাইট হাউচৰ দৰে সঠিক নিৰ্দেশনা প্ৰদান কৰিলে খুৰাক কেইজনে। তেনে সৌভাগ্যশালী ভতিজা সংসাৰত খুব কমহে আছে, যিখিনি প্ৰতিপালন আৰু প্ৰেৰণা লেখকে লাভ কৰিছিল। তদুপৰি লেখকৰ মহানুভৱতা হ'ল তেওঁ ক'তো কোনো হিনদেৰি নকৰাকৈ অকপতে সকলোখিনি কৃতজ্ঞতাৰে স্বীকাৰ কৰিছে। অত্যন্ত সুখপাঠ্য এই অধ্যায়টোত মানুহৰ মানৱিক প্ৰাচুৰ্যৰ অতি ওখ নিদৰ্শন পোৱা যায়। খুৰাকে ভতিজাকৰ শিক্ষাৰ বাবে জীৱন বীমাৰ পলিচিটো ভাঙি পেলাইছে। ছাৰৰ যেতিয়া পঢ়াৰ সময় আহিছে, সেই সময়ত আৰ্থিক যোগাৰ কৰিব লাগে, খুৰাকজনে জীৱন বীমাৰ পলিচি ভাঙিছে আৰু নিজৰ প্ৰয়োজনীয় নিত্য প্ৰয়োজনীয় ৰেলী চাইকেলখন বিক্ৰী কৰি দিছে। গতিকে এনেকুৱা খুৰাক ভতিজাকৰ সম্পৰ্ক, ইমান ঐশ্বৰ্যশালী সম্পৰ্ক, এইটো কৃতজ্ঞতাৰে স্বীকাৰ কৰিছে ছাৰে। এই কৃতজ্ঞতাবোধটো বৰ ডাঙৰ কথা। মানুহে কৃতজ্ঞতাবোধটো অসমীয়া মানুহৰ খুব কম থাকে, তাৰ মাজত এই অধ্যায়টোৱে সেই চহকী মনৰ পৰিচয় দাঙি ধৰিছে। তাৰপিছত শেষত বাক্যটো লিখিছে ছাৰে যে এনেকুৱা দেৱোপম খুৰা পালে পিতৃৰেই বা কি প্ৰয়োজন। দ্বিতীয় অধ্যায়টো আছিল মোৰ জন্মস্থান আৰু শেহতীয়া নিগাজী বসতি স্থান। এইটো বৰ বাহুল্যকৈ লিখা নাই। অধ্যায়টো চুটিকৈ কৰৈনী বামুণ গাঁওখনৰ চৌপাশৰ বিৱৰণ দিয়াৰ লগতে গাঁওখনত বাস কৰা বিভিন্ন বৰ্ণবৰ্গৰ বিষয়ে থুলমূলকৈ লিখিছে। তাৰপিছত তেওঁ এগৰাকী আইতাকৰ কথা লিখিছে, যিগৰাকী তেওঁৰ মাকৰ মাক, ননৈত ঘৰ, ননৈ কুমাৰ গাঁৱত। আৰু সেই কুমাৰ গাঁৱৰ আইতাকৰ ঘৰত তেওঁ দুপৰীয়া গৈ, তেওঁ কৰৈনীৰ পৰা সেই ভৰ দুপৰীয়া, গৰমকালিক ভৰ দুপৰীয়া গৈ জুহালত যেতিয়া বহিছেগৈ, তেতিয়া আইতাকে পঁইতা ভাতৰ এসাঁজ ভাত দিছে। আৰু ইমান তেওঁ জুতি লগাকৈ ভাত সাজ পৰিৱেশন কৰিছিল যে সেই ভাত সাজৰ কথা আজি ৭৫ বছৰ, ছাৰ ৭৫ হ'ল, ৭৫ বছৰৰ পাছতো ছাৰে সেই ভাতৰ সোৱাদ পাহৰিব পৰা নাই। আৰু কাকতলীয়ভাৱে মোৰ জীৱনৰ ক্ষেত্ৰতে তেনেকুৱা হৈছে। মোৰ যিগৰাকী আইতা দ পৰ্বতীয়াত আছিল, মই তেওঁক লৈ এটা দীঘলীয়া কবিতা লিখিছিলোঁ। সেই আইতাই এনেকুৱা এসাঁজ ভাত ৰান্ধে, যি সাঁজ ভাতৰ কথা বৰ্ণনা কৰিব নোৱাৰি। কি দিয়ে কি নিদিয়ে একো নাজানো, কিন্তু মাছ মাংসও নাথাকে, কিন্তু খাবলৈ ইমান সোৱাদ ভৰা হয়। এই ভাগ্যটো চাগে প্ৰত্যেকৰে জীৱনত কেনেবাকৈ মিলি যায়। আৰু এই ধৰণৰ কথাবিলাক মিলাৰ কাৰণেও মোৰ কিছু ভাল লাগিছিল কিতাপখন। তাৰপিছৰ অধ্যায়টো হৈছে মন বুদ্ধি হৃদয়ত অত্যুচ্চ আসনখন অধিকাৰ কৰা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুজন। এই শিক্ষাগুৰুজনৰ কথা বৰ দীঘলীয়াকৈ ছাৰে লিখিছে। আৰু আজি মিটিংখন বা সভাখনলৈ আহোঁতে মই এটা কথা ভাবিছিলোঁ যে ছাৰে সেই শিক্ষাগুৰুজনৰ কথা মনত ৰাখি হয়তো একদম সঠিক সময়তে অনুষ্ঠানটো ৰূপায়ণ কৰিব, কিন্তু কেনেবাকৈ সেইটো হৈ নুঠিল। যা হওক, সেই শিক্ষকগৰাকী আছিল টুৱাই বৰা, যাৰ কথা ছাৰে লিখিছে। শিক্ষকগৰাকীয়ে পথাৰত হাল বাই থাকোঁতে যেতিয়া মৈয়াইছিলে,
মৈয়াই থকা অৱস্থাত তেওঁ আলিটোত থোৱা ঘড়ীটো কেনেবাকৈ মৈয়াই নিওঁতে গৰুৱে মৈখন টানি নিওঁতে এই আলিৰ পৰা ঘড়ীটো বোকাত সোমাই গ'ল। সেই বোকাত সোমাই যোৱাৰ ফলত কি হ'ল, তেওঁ সেই স্কুললৈ আহিবলৈ সময়টো তেওঁ চাবলৈ সক্ষম নহ'ল। বোকাত খেপিয়াইছিল যদি ঘড়ীটো বিচাৰি নাপালে। আৰু তেওঁ প্ৰাৰ্থনা সভাৰ ঠিক সেইখিনি সময়তে তেওঁ স্কুলৰ দুৱাৰমুখ পাইছিলগৈ। গতিকে তেওঁ ইমান বেছি অন্তৰ্দ্বন্দ্বত ভুগিছিল যে তেওঁ জীৱনত কেতিয়াও প্ৰাৰ্থনা সভা আৰম্ভ নোহোৱাকৈ স্কুল নোপোৱাকৈ থকা নাছিল। গতিকে সেইদিনা সেই 1 মিনিট বা 2 মিনিটৰ অকণমান ক্ষতি হওঁতে তেওঁ যি দ্বন্দ্বত ভুগিছে সেইটো তেওঁ শিক্ষকৰ কক্ষত উপস্থিত হৈ বাকী শিক্ষকসকলক কৈছিল। গতিকে সেই অনুতাপটো বা আত্মগ্লানিটো সেই শিক্ষকজনৰ ক্ষেত্ৰত প্ৰতিফলিত হৈছিল। ছাৰে সেই কথা মন কৰিছিল আৰু সেই কথা আজি পৰ্যন্ত তেওঁ সাঁচি ৰাখিছে যে ইমান নিষ্ঠাবান, নিজৰ দায়িত্বৰ প্ৰতি, কৰ্তব্যৰ প্ৰতি দায়বদ্ধ লোক বা শিক্ষক আজিৰ তাৰিখতো খুব কম থাকে। কাৰণ আমাৰ অভিযোগ উঠে বাৰু, মই নকওঁ ক'লে বেয়া হ'ব, মই এখন যিহেতু মহাবিদ্যালয়তে আছোঁ। আজিকালি অৱশ্যে ফাঁকি দিয়াটো সম্ভৱ নহয়, তথাপিও তাৰ মাজত কৰ্তব্যৰ প্ৰতি এটা অৱহেলাৰ দৃষ্টিৰে চাবলৈ প্ৰত্যেকেই মানুহে অকণ চায়। কিন্তু তাহানিৰ সেই শিক্ষকজনে যি নিয়মানুৱৰ্তিত আৰু কৰ্তব্যনিষ্ঠাৰে তেওঁৰ কাম সম্পন্ন কৰিছিল, ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল, সেয়া খুব আন্তৰিকতাৰে ছাৰে স্মৰণ কৰিছে। তদুপৰি তেওঁৰ এগৰাকী ছাত্ৰৰ পঢ়াৰ ক্ষেত্ৰত কিছু আৰ্থিক সমস্যাৰ সৃষ্টি হৈছিল। সেই ক্ষেত্ৰতো টুৱাই বৰা ছাৰে তেওঁ আৰ্থিকভাৱে সহযোগ কৰিছিল আৰু যেতিয়া তেওঁ সেই ছাত্ৰজনে ধাৰ পৰিশোধ কৰিবলৈ আহিছিল তেতিয়া তেওঁ সেই ধন ঘূৰাই ল'ব বিচৰা নাছিল। গতিকে এনেকুৱা ছাত্ৰ আপোনালোকেও পাইছে যিসকল শিক্ষক। কেতিয়াবা কিছু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী থাকে যি আৰ্থিকভাৱে বাধাগ্ৰস্ত হৈ আগবাঢ়িব নোৱাৰে। মই মোৰ ব্যক্তিগত জীৱনতে মই MA পঢ়িব নোৱাৰিলোঁ কেৱল মোৰ পইচা নথকাৰ কাৰণে। MA পঢ়িব মই নোৱাৰিলোঁ। গতিকে সেই সময়ত যদি মোক কোনোবাই অকণমান হাতখনত ধৰি দিলেহেঁতেন নিশ্চয় মই পাৰিলোহেঁতেন। গতিকে মোৰ তেনেকুৱা এজন শিক্ষক চাগে লগ পোৱাৰ সৌভাগ্য নহ'ল। চেকনিৰ মূৰত বিদ্যা এই অধ্যায়টোত ভাল ছাত্ৰ গঢ়াৰ ক্ষেত্ৰত শিক্ষকৰ কেনে অপৰিসীম ভূমিকা থাকে তথা শিক্ষকৰ শাসন যে প্ৰয়োজন সেই কথা তেওঁ সুন্দৰকৈ উপস্থাপন কৰিছে। ছাৰে মোৰ শিক্ষা পৰিক্ৰমা বুলি অধ্যায়টোত কৈছে যে তেখেতৰ শৈক্ষিক পৰিক্ৰমাটোত তেখেতৰ বিদ্যানুৰাগী অশান্ত মনটোৰ উমান বিভিন্ন সময়ত ডিঙা মেলা ভিন ভিন ডিগ্ৰী আহৰণৰ সোতাল বাসনাৰ মাজেৰে ফুটি উঠিছে। বিশেষকৈ সেই সময়ত কৰিয়নিৰ পৰা তেনে কোনো বিশেষ শৈক্ষিক বাতাবৰণৰ মাজত ডাঙৰ দীঘল নোহোৱা সত্ত্বেও সংস্কৃতৰ গুৰু পাঠ্যক্ৰমত প্ৰথম শ্ৰেণী অৰ্জন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক হিচাপে অৰ্জন কৰা কৃতিত্ব এক বৃহৎ সফলতা আৰু সঁচাকৈ প্ৰশংসনীয়। ছাৰ যদি বেনাৰস বিশ্ববিদ্যালয়ত MA পঢ়িবলৈ গৈ এডমিশ্যন পলম হোৱাৰ বাবে উভতিব লগা নহ'লহেঁতেন তেন্তে আমি হয়তো ভাৰত বিখ্যাত এগৰাকী সংস্কৃত পণ্ডিত লাভ কৰিলোহেঁতেন। কোৱা বাহুল্য মাথো বেনাৰস বিশ্ববিদ্যালয়ত সেই পৰ্যন্ত নামভৰ্তিৰ আবেদন কৰা তালিকাখনতো ছাৰৰ নাম শীৰ্ষত আছিল। গতিকে এইটো আপোনালোকৰ বহুতেই জানে আৰু বহুতেই নাজানে। ছাৰে বেনাৰস ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছিল, কিন্তু আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া গম পোৱা নাছিলোঁ। কিন্তু ছাৰৰ যে এটা অভিলেখ সংখ্যক এটা কৃতিত্ব আছে ইউনিভাৰ্চিটিত সেই সম্পৰ্কে আমি শুনিছিলোঁ আৰু ছাৰৰ প্ৰতি এটা সমীহ আৰু সম্ভ্ৰমেৰে দূৰৈৰ পৰাই চাইছিলোঁ। আৰু আমোদজনকভাৱে আমি ছাৰৰ ধমকি আৰু গালিও শুনিছিলোঁ। ছাৰৰ যিটো পাঠদানৰ কোঠা আছিল তাৰ কাষতে আমাৰ পাঠদান চলিছিল আৰু কেতিয়াবা আমাৰ কোঠাটোত যেতিয়া হুলস্থুল হৈ থাকে ছাৰে ধমকি মাৰি আহে। সেই কথাবোৰ তেওঁ লিখিছে ইয়াত। মোৰ শিক্ষক জীৱন মৰিগাঁৱৰ গেৰুৱা চুকৰ পৰা নগাঁও মহাবিদ্যালয়লৈকে এক বৰ্ণিল বৈচিত্ৰ্যময় শিক্ষকতাৰ জীৱন অতিবাহিত কৰা ছাৰৰ এই অধ্যায়টোত এজন শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সকলো দিশে কিমান দায়বদ্ধ হোৱা উচিত তাৰ ৰেঙনি পোৱাৰ লগতে নৈতিকতা আৰু সততাৰ পাঠ প্ৰদানত এজন শিক্ষকে শিক্ষাৰ্থীৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেয়া পাঠকে অনুধাৱন কৰিব। ছাৰে নিজেই গৌৰৱ কৰিছে যে তেখেতৰ অধীনত শিক্ষা লাভ কৰা বহু ছাত্ৰ ছাত্ৰী দেশে বিদেশে প্ৰতিষ্ঠিত হৈছে। এগৰাকী শিক্ষকৰ বাবে ইয়াতকৈ ডাঙৰ গুৰুদক্ষিণা কি হ'ব পাৰে। মোৰ সংগীত নাট আৰু অভিনয় পৰিক্ৰমা এই পৰিক্ৰমাটোত ছাৰে তেখেতৰ নাটক আৰু অভিনয়ৰ প্ৰতি অনুৰাগ যে আজন্ম
সেই কথা উল্লেখ কৰিছে যদিও সংগীতৰ অনুৰাগটো তেওঁৰ মজ্জাগত নহয় বুলিও অকপতে স্বীকাৰ কৰিছে। গাঁৱৰ ভাওনা সবাহত গজালি মিলা অভিনয় প্ৰীতিয়ে শেষত গৈ সংস্কৃত ভাষাত অভিজ্ঞানম শাকুন্তলমখন পৰিচালনা কৰালৈকে এক সুদীৰ্ঘ বৰ্ণাঢ্য অভিজ্ঞতাৰ সফুৰা ইয়াত মেলি ধৰিছে। উৰিয়া গাঁৱত 7জন সদস্যৰ মাজৰ এজন হৈ জন্ম দিয়া সুন্দৰম নাট্যগোষ্ঠীৰ যোগেদি লৌহিত্য চৰিত্ৰ লক্ষ্মী সিংহ চক্ৰধ্বজ সিংহ আদি ঐতিহাসিক চৰিত্ৰসমূহ ৰূপায়ণ কৰি তেখেতে কেনেকৈ দৰ্শকৰ সমাদৰ লাভ কৰিছিল তাৰ মনোৰম বৰ্ণনাৰ লগতে ছাৰে শিৱৰ ভাৱত কৈলাশৰ পৰা ওলাই আহোঁতে সময়তকৈ আগতে ওলাই অহা আৰু অলপ খেলিমেলি কৰা বীৰভদ্ৰৰূপী অভিনেতাজনক চেক বুজি গালত প্ৰচণ্ড এটা স্বৰ সোধাই তাৰ যিটো কৰ্তব্য সেই কৰ্তব্য সোঁৱৰাই দিয়াৰ কাণ্ডও কৰিছে। ছাৰে আচলতে যিজন বীৰভদ্ৰ আছিল তেওঁক আচলতে 3 নম্বৰৰ ইংগিতত ওলাই পেলাইছিল, তেওঁ 2 নম্বৰ ইংগিতত ওলাই আহিছিল আৰু ছাৰে নৃত্যৰ চলে গৈ গৈ এক পাত স্বৰ মাৰিছে সেই বীৰভদ্ৰৰ গালত আৰু তাৰ যোগেদিয়ে ছাৰে সেই অভিনেতাজনক সচেতন কৰি দিছিল। আৰু এনেদৰে খুহুতীয়া কথা কাহিনী কিতাপখনৰ বিভিন্ন অধ্যায়ত সিঁচৰতি হৈছে, যিটো আমাৰ ডক্টৰ কুলেন চন্দ্ৰ দাস ছাৰে কৈছে ইতিমধ্যে। আচলতে ছাৰে বহুকেইটা অধ্যায়ত তেওঁৰ জীৱনত সংঘটিত হোৱা বহুকেইটা হাস্যৰসৰ সমল যোগান ধৰিছে। আপোনালোকে পঢ়িলে কিতাপখন নিশ্চয় সেই সমলৰ সন্ধান লাভ কৰিব। তেওঁৰ পৰিবাৰৰ কথা লিখিছে। মোৰ পৰিবাৰ আচলতে তেওঁৰ পৰিবাৰ আমাৰ শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী নগাঁও মহাবিদ্যালয়ৰ একে ডিপাৰ্টমেণ্টৰে আছিল বাইদেউ ভূটাই গাঁৱৰ জীয়াৰী স্বৰ্ণ শইকীয়া। তেখেতৰ কথা লিখি গৈছে যে সুগৃহিণী আৰু প্ৰকৃতিগতভাৱেই খুবেই ভাল আৰু বাইদেউৰ যে সমাজৰ লগত ইমান সম্পৰ্ক নাই, সমাজমুখী নহয় বাইদেউ। ছাৰ যিমান সমাজমুখী তাৰ সম্পূৰ্ণ বিপৰীত বাইদেউ। ছাৰে এই সমাজৰ মাজতেই বিলীন হৈ থাকিব খুজিছে, কিন্তু বাইদেউ সেইটো ঘৰতে সোমাই থাকিব বিচাৰে। গতিকে সেই কথাটো ছাৰে মুকলিভাৱে লিখিছে। বাইদেৱে বেয়া পালেও উপায় নাই, সেইটো যে ছাৰে সেইটো আপোনাৰ কথা মুকলিভাৱে লিখিছে। আৰু ছাৰে জীয়াৰী দুগৰাকীৰ কথা লিখিছে। ছাৰৰ কন্যা দুয়োগৰাকীকে নিজে বিচৰাৰ দৰে আপডাল কৰি তেওঁলোকে পঢ়িব বিচৰা ক্ষেত্ৰসমূহলৈ উদাৰভাৱে আগবঢ়াই দিয়াৰ কথা এই অধ্যায়ত লিখিছে। ডাঙৰ জীয়াৰী অৰুন্ধতী শইকীয়া বৰ্তমান আৰ্কিটেক্সাৰ বিভাগত অধ্যাপক হিচাপে বিশ্ববিদ্যালয়ত কৰ্মৰত আৰু সৰু জীয়াৰী অত্ৰেই এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ত গৱেষণাত ব্ৰতী হৈ আছে। আৰু সেই অধ্যায়টোতে তেওঁ সৰু জীয়াৰীক লৈ এটা কাহিনী লিখিছে। সেই কাহিনীটো অত্যন্ত অভিভাৱক বা আন জ্যেষ্ঠসকলৰ কাৰণেও এটা অনুপ্ৰেৰণাদায়ক। মানে ছোৱালীগৰাকীয়ে কি কৈছিল, তেওঁৰ সৰু ছোৱালীগৰাকী অসমীয়া মাধ্যমত পঢ়িছিলে। তেওঁ শ্বিলঙত যিখন কলেজত ভৰ্তি হ'ল সেইখনত আছিল ইংৰাজী মাধ্যম। আৰু তেওঁ ইংৰাজী মাধ্যমত গৈ যেতিয়া প্ৰফেচৰ বা লেকচাৰাৰৰ যেতিয়া পাঠদান তেওঁ গ্ৰহণ কৰিবলৈ বিচাৰিছে, তেওঁ মাধ্যমটো তেওঁৰ কাৰণে এটা প্ৰত্যাহ্বানৰ মানে অসুবিধাজনক হৈ পৰিছে। তেতিয়া তেওঁ কান্দি কাটি মাকলৈ ফোন কৰিছে, স্বৰ্ণ বাইদেউলৈ ফোন কৰিছে যে মই ইয়াত পঢ়িব নোৱাৰিম, ফেইল কৰিম। আৰু তেতিয়া বাইদেৱে সেই মুহূৰ্তলৈকে ছাৰক কোৱা নাছিল। ছাৰে বাইদেৱে অলৰেডি ডিক্লেয়াৰ কৰি দিলে তাই গুচি আহ, আমাৰ নাক কাণ কাটিব তই যদি ফেইল কৰ, গতিকে তাতকৈ গুচি আহ। তেনে ক্ষেত্ৰত ছাৰে কি কৰিলে, ধৈৰ্য ধৰি তেওঁলৈ ফোন কৰিলে যে তোৰ হৈছেনো কি? তেতিয়া ক'লে যে মই এইটো ইংৰাজী মাধ্যমতো পঢ়া নাছিলোঁ, গতিকে ইয়াত অসুবিধা পাইছোঁ আৰু মই নিৰ্ঘাত ফেইল কৰিম। তেতিয়া ছাৰে তেওঁৰ এগৰাকী সহকৰ্মী আছিল ডক্টৰ নাৰায়ণ কোঁৱৰ, আপোনালোকে সকলোৱে চিনি পায়, তেওঁ বৰ্তমান প্ৰশাসনিক বিষয়া হ'ল। তেওঁলৈ ফোন কৰিলে যে তোমাৰ জীৱনৰ পৰা দিব পৰা এটা বাণী বা উপদেশ তুমি মোৰ জীয়াৰীগৰাকীৰ ক্ষেত্ৰত এইমাত্ৰ প্ৰয়োগ কৰা, যি তাইক উৎসাহ দিব পাৰে। সেইটো অলপ ছাৰে বাইদেউকো নজনাকৈ বুদ্ধিৰে কৰিছিল। আৰু সেই নাৰায়ণ কোঁৱৰে ছাৰৰ জীয়াৰীলৈ ফোন কৰি তেতিয়া বুজাই দিলে যে প্ৰত্যাহ্বানবিলাক থাকিবই, তাক অতিক্ৰম কৰাটোহে ছাত্ৰ বা ছাত্ৰীৰ কৰ্তব্য। সেইধৰণে কি উপদেশ দিলে মই নাজানো, কিন্তু সেই উপদেশে আচলতে কাম দিলে। আৰু ছাৰে গ্ৰহণ কৰা সেই ভূমিকাটো আচলতে খুব এগৰাকী শক্তিশালী অভিভাৱক বা দেউতাক হিচাপে গ্ৰহণ কৰা সেই ভূমিকাটোৱে ছাত্ৰীগৰাকীয়ে পিছত সফলভাৱে পাছ কৰি গুচি আহিলে। তেওঁ মাধ্যমটো হেঙাৰ হৈ নাথাকিল।
তাৰপিছত তেওঁ বন্ধুত্বৰ কথা লিখিবলৈ গৈ লিখিছে তেওঁ পদ্মলোচন হাজৰিকা আৰু আমাৰ জোচেফ ছাৰৰ কথা লিখিছে। আমাৰ জোচেফ ছাৰক সকলোৱে চিনি পায়, যদি পদ্মলোচন হাজৰিকাদেৱক বহুতে চিনি নাপায়। বন্ধুত্বৰ ক্ষেত্ৰত ছাৰ সঁচাকৈ সৌভাগ্যশালী সেই কথাৰ উপলব্ধি ছাৰৰ লিখিত 2টি অধ্যায়ত সন্নিৱিষ্ট হৈছে। মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক দক্ষিণৰ নাদাকেল ডমিনিক জোচেফ ছাৰৰ ঘনিষ্ঠ সূত্ৰে একাধিকবাৰ কেৰালালৈ যোৱাৰ সুযোগ মিলাৰ লগতে তেখেতৰ পৰিয়ালৰ অনুষ্ঠান পৰবাদিতো ছাৰৰ উপস্থিতি আৰু খাদ্যাভ্যাসৰ পৰা পাণ বিপানলৈকে বিস্তৰ অভিজ্ঞতাৰ সাৱলীল বৰ্ণনাই অধ্যায়টো ৰমণীয় আৰু সুখপাঠ্য কৰি তুলিছে। আচলতে আমাৰ জোচেফ ছাৰহঁতৰ পৰিয়ালত গোমাংস ভক্ষণ হয়। ছাৰৰ যেতিয়া তাত অনুষ্ঠানত তেওঁক পৰিৱেশন কৰা হৈছিল, ছাৰক জোচেফ ছাৰে সাৱধান কৰি দিয়াৰ কাৰণে ছাৰৰ সেই মাংস ভক্ষণৰ পৰা ৰেহাই পাইছিল। নহ'লে ছাৰৰ কাহিনী অলপ আছে, মই পিছলৈ ক'ম। মানে এনেকুৱা হৈছিল, ছাৰৰ খুৰাক এজনে আমাৰ নগাঁৱত যেতিয়া ছাৰ পঢ়িবলৈ আহিছিলে, 8টা মাগুৰ মাছ, ডাঙৰ 8টা মাগুৰ মাছ তেওঁ দি থৈ গৈছিলে যে 8টা মাছ তই 8 দিন খাব পাৰিবি, 8 সাঁজত জীৱন দি থবি। ছাৰে এবেলাতে গোটেই 8টা মাছ বাচিলে যে আকৌ এইকেইটা জীৱন দি থত অশান্তি হ'ব। 8টা মাছ বাচি কি কৰিলে, একেলগে ভাজি থওঁ বুলি ভাজি থ'লে। ভাজি প্ৰথম সাঁজত 2টা মাগুৰ মাছ খালে। তাৰপিছত আবেলিলৈ তেওঁ চাহ খাবলৈ মন গ'ল। চাহ খাবলৈ মন গৈ তেওঁ যেনে মাগুৰ মাছকেইটা আছেই, তাৰে এটা মাগুৰ মাছ আকৌ চাহৰ লগত খালে। তাৰপিছত তেওঁ পঢ়িবলৈ লৈ যেতিয়া অলপমান কিবা ভোক লগাৰ নিচিনা লাগিল, তেতিয়া আকৌ এটা মাগুৰ মাছেই খালে। এদিনত 4টা খোৱাৰ পিছত ৰাতিলৈ আকৌ 2টা খালে। খাই তেওঁ পিছদিনা মানে 24 ঘণ্টাৰ ভিতৰত 8 দিনৰ 8টা মাগুৰ মাছ খাই শেষ কৰিলে। গতিকে ছাৰৰ এই ভোজন বিলাসটো আপোনালোকে যিসকলে জানে, মই আৰু আছে পিছত ক'ম বাৰু। ছাৰৰ বিদায় সভাখন, নগাঁও কলেজত ছাৰে এখন বিদায় সভা অনুষ্ঠিত কৰিছিল। আচলতে সেইখনত মই উপস্থিত থকাৰ সৌভাগ্য নহ'ল। ছাৰে সেই বিদায় সভাখনতো কি কৰিছিল, এই জৌলুসটো মানে জীৱনৰ যিটো জৌলুস, সেই জীৱনৰ জৌলুসটোৰ পৰা ছাৰে অকণমান আঁতৰি থাকিব বিচাৰিছে। এই গামোচা পিন্ধোৱা বা এই সম্বৰ্ধনা পত্ৰ এখন দিয়া, এসোপামান কিবা উপহাৰ দিয়া, শৰাই এখন দিয়া, এই কাৰবাৰটো ছাৰে নিজাববীয়াকৈ বন্ধ কৰিছিল। আমাৰ তেতিয়াৰ অধ্যক্ষ আছিল ডক্টৰ শৰৎ বৰকটকী ছাৰ। আৰু বৰকটকী ছাৰক আগতেই ছাৰে কৈছিল যে এই ধৰণৰ কোনো নিয়ম কানুন তুমি কৰিব নোৱাৰিবা, আৰু একাপ চাহ মই মোৰ ফালৰ পৰা খুৱাম, তোমালোকৰ ফালৰ পৰা একো খুৱাব নোৱাৰিবা। গতিকে এনেধৰণেৰে ব্যতিক্ৰমীভাৱে ছাৰে নিজৰ যিটো স্থিতি, এই বস্তুটো বৰ ডাঙৰ কথা। আচলতে এই যিটো আমাৰ কুলেন দাস ছাৰে প্ৰথমেই কৈছে যে ছাৰৰ যিজন মানুহ লিখিছেও সেইধৰণে, আৰু মানুহে জীৱনত যিটো জীৱন ধাৰণ বা জীৱনশৈলী পালন কৰে সেইটো লিখা মেলা চিন্তা দৰ্শন সকলোতে প্ৰতিফলিত কৰাটো বৰ সহজসাধ্য নহয়। মানুহ বেছিভাগ, ময়ো ভণ্ড, মই স্বীকাৰ কৰোঁ যে ভণ্ডামিটো মানুহৰ মজ্জাগত বা প্ৰবৃত্তিগত হ'ব। কিন্তু ছাৰৰ ক্ষেত্ৰত দেখা যায় তেওঁ লিখিছে যিধৰণে ভাবে সেইধৰণে লিখিছে, আৰু যিধৰণে চিন্তা কৰে কামতো সেইটোৱে তেওঁ প্ৰতিফলিত কৰে। ছাৰৰ বিয়াখন, এই বিয়াখনতো সেইটো প্ৰতিফলিত হৈছে। ছাৰৰ বিয়াখন আচলতে মোৰ কিবা চম্পলৰ ডকাইতৰ নিচিনা এটা কাৰবাৰ যেন লাগে। ছাৰৰ বিয়াখন আছিল বৰষুণ, দুপালপিঠা বৰষুণ। আমাৰ ছাৰে কোৱা মতে নগাঁও কলেজৰ প্ৰায়বিলাক অধ্যাপকেই ছাৰৰ বিয়াখনলৈ নগ'ল। ছাৰৰ জীৱনত কি হৈছিল, এইখিনিতে ছাৰৰ জীৱনৰ 2-এটা কথাৰ লগতে ছাৰৰ বিয়াখনত কি হৈছিল, কইনা পক্ষৰ পৰা ৰাতি মানে আন্ধাৰে মুন্ধাৰে কইনাক নপঠাওঁ বুলি ক'লে। ছাৰে কি কৰিলে, ছাৰে ক'লে যে ছাৰে নিজৰ ফালৰ পৰা ঘোষণা কৰিলে যে মই এতিয়া মোৰ লগৰ কেইজনক লৈ যাওঁগৈ, গাড়ীখন পাছত পঠিয়াই দিম, বেলি ওলালে কইনাক লৈ যাব। আচলতে এই ধৰণৰ কথা হ'ব নোৱাৰে, কইনাক দৰা এৰি থৈ যাব নোৱাৰে। কিন্তু ছাৰৰ ক্ষেত্ৰত ছাৰে ৰ'ব খোজা নাই যে যি কাম হ'ল এতিয়া মই যাওঁ। কিন্তু এই পিছত কইনা পক্ষই ভয় খালে যে দৰাই যদি এৰি থৈ গুচি যায় পিছত নিনিবও পাৰে, দৰা বৰ একা চেকা। তাৰপিছত এই ভয়তে কইনাক মানে বাইদেউক পঠাই দিছে, আন্ধাৰে মুন্ধাৰে পঠাই দিছে। গতিকে সেই ধৰণৰ কাণ্ড ছাৰে কৰিছে। ছাৰে যি ধৰণে ভাবে তেনেধৰণে কৰিব বিচাৰে। আৰু ছাৰৰ BT ডিগ্ৰী সম্পৰ্কেও তেওঁ লিখিছে এটা অধ্যায়। সেইটোত তেওঁ আমাৰ অতি শ্ৰদ্ধাৰ পণ্ডিত তেওঁ ডক্টৰেট আছিল নে নাজানো, হৰেশ্বৰ গোস্বামী ছাৰ, তেখেতৰ বিষয়ে লিখিবলৈ গৈ লিখিছে যে ছাৰ ইমান অনিয়মীয়া আছিল, ছাৰে সেই সময়ত চাকৰিও কৰি আছিল আৰু BT ডিগ্ৰীটো তেওঁক লাগে, কিন্তু তেওঁ ক্লাছ কৰিব নোৱাৰে। তেওঁ এডমিশ্যন লোৱাৰ সময়তে বহুত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে যে তেওঁ ক্লাছ নকৰা মানুহ, তেওঁ বিভিন্ন কামত জড়িত থাকে। গতিকে হৰেশ্বৰ গোস্বামী ছাৰে তেওঁক এডমিশ্যন দিব খোজা নাছিল। তাৰপিছত তেওঁ কেইজনমান শিক্ষকৰ যোগেদি
কৈলাশ দাস ছাৰো আছিল নেকি ন তেওঁৰ যোগেদিও মানে হেঁচা প্ৰয়োগৰ ফলত যে তেওঁ বিশ্বাস দিব লগা হৈছে যে তেওঁ ক্লাছ কৰিব নিয়মীয়াভাৱে ক্লাছ কৰিব আৰু ডিগ্ৰীটো তেওঁ শিক্ষণ মহাবিদ্যালয়ৰ যিটো ৰেকৰ্ড সেই ৰেকৰ্ডত যাতে চেকা নালাগে সেইটো ৰক্ষা কৰি তেওঁ ক্লাছো কৰিব ডিগ্ৰী অৰ্জন কৰিব কিন্তু দুৰ্ভাগ্যক্ৰমে ছাৰে এডমিশ্যনটো ল'লে কিন্তু ক্লাছ কৰিবলৈ নগৈ তেওঁ পৰীক্ষাৰ একেবাৰে শেষ মুহূৰ্তত তেওঁ স্কুললৈ শিক্ষণ মহাবিদ্যালয় গৈ পেলাই তেওঁ কৈলাশ দাসৰ পৰা পাঠদানৰ আওভাওটো লৈছে আৰু লৈ পেলাই পৰীক্ষাত বহিছে আৰু আমোদজনকভাৱে ছাৰে বাকী যিসকল ৰেগুলাৰ ছাত্ৰ আছিল তেওঁলোকতকৈ ওপৰত কৈলাশ দাসৰ পিছতে তেওঁৰ যি কৃতিত্ব অৰ্জন কৰিছে সেয়া সকলোকে মানে চক খুৱাই দিয়া ধৰণৰ আছিল আৰু সেইধৰণে ফাইনেল পৰীক্ষাৰ সময়তো ছাৰে আচলতে নিজেই পলাব বিচাৰিছিল যে তেওঁ পৰীক্ষা দিব নোৱাৰে বাহানা বহুত কৰিলে তেওঁ ভতিজাৰ কাৰণে কাৰোবাৰ বিয়া তেনেকুৱা কিবাকিবি ধেৰ বাহানা কৰিছিল কিন্তু তেওঁ পিছত ৰক্ষা নাপালে কৈলাশ দাসে তেওঁক দাবী ধমকি দি পৰীক্ষাত বহালে আৰু সেই ফাইনেল পৰীক্ষাটো তেওঁ BT ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু কৈলাশ দাসৰ পিছতে তেওঁৰ নিজৰ স্থান বৰ্তাই ৰাখিব পাৰিলে এইখিনিতে ছাৰৰ আচলতে গোটেই চেপ্টাৰবোৰ অধ্যায়বোৰ এনেকুৱা হৈছে আগপিছ এটা যিটো শৃংখলা সেইটো তেওঁ ৰক্ষা কৰা নাই তেওঁ শিক্ষকতাৰ পিছত আকৌ আহিছে তেওঁ বিশ্ববিদ্যালয়ৰ জীৱন নাম বিভ্ৰাট আচলতে সেই সময়ত ছাৰৰ যিটো অভিলেখ মই কৈছিলোঁ যে ছাৰে এটা অভিলেখ গঢ়িছিল সংস্কৃতত তেওঁ প্ৰথম শ্ৰেণী অধিকাৰ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক হিচাপে বিবেচিত হৈছিল আৰু তেওঁৰ যিটো অভিলেখ সেইটো বহুত বছৰলৈ কোনেও ভংগ কৰিব পৰা নাছিল সেই সময়তে কি হৈছিল গোস্বামী নামৰ এজন তেওঁ ছাত্ৰ আছিল ছাৰৰ সহপাঠীয়ে হ'ব সেই সময়ৰ তেওঁ জানিছিল যে নগাঁৱৰ পৰা কোনোবা গুণ শইকীয়াই সংস্কৃতত খুব প্ৰথম শ্ৰেণীৰ অধিকাৰ কৰাৰ লগতে বিশেষ কৃতিত্বৰে পাছ কৰি আহিছে আৰু এই গুণ শইকীয়াক তেওঁ মানে প্ৰেমিকা হিচাপে পোৱাৰ এটা বাসনা অতৃপ্ত বাসনা এটা তেওঁ জাগ্ৰত হ'ল আৰু সেইটো তেওঁ লালন কৰি আছে যে যেতিয়া এডমিশ্যন ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ত তেতিয়াই তেওঁক পোনপটীয়াকৈ কোনো কথা নাই যিদিনাই চিনাকি হ'ব সেইদিনাই তেওঁ প্ৰেমৰ প্ৰস্তাৱ দিব তাৰপিছত এদিন কি হ'ল তেওঁ লগ পালে মানে শ্ৰেণীকোঠাত মহিলা ছোৱালীবিলাকক ভিতৰত ৰাখি ল'ৰাবিলাকক উলিয়াই দিলে শিক্ষকে কিবা কথা তাৰপিছত চব ল'ৰা ওলাই আহিল তেওঁলোকেও কথা বতৰা পাতি আছিল সহপাঠীসকলে তাৰপিছত গোস্বামীজনে এনেকৈ কথা বতৰা গম পালে যে গুণ শইকীয়া তাৰপিছত কৈছে আপুনি গুণ শইকীয়া মানে ল'ৰা গুণ আপুনি মানে ছোৱালী গুণ শইকীয়া কৈছে না মই গুণ শইকীয়া নগাঁৱৰ সংস্কৃত তাৰপিছত তেওঁৰ মানে স্বপ্নভংগ হৈছে আৰু কি ভংগ হৈছে নাজানো আৰু তেওঁক ছাৰক হাতত ধৰি টানি লৈ গৈছে কোনোবা এখন কেণ্টিনলৈ আৰু কেণ্টিনত বহি তেওঁ গোটেই তেওঁৰ যিটো কল্পনা স্বপ্নবিলাক সকলোখিনি উজাৰি দিছে মানে বুকুৰ যিমানখিনি বেদনা আছিল সকলোখিনি বাকি দিছে ছাৰৰ আগত আৰু কৈছিল যে মোক গুণ শইকীয়া নামৰ আচলতে ছোৱালী বুলি ভাবি আছিলোঁ আৰু তেওঁক প্ৰস্তাৱ দিয়াৰ কাৰণে মই নিজেই মনে মনে প্ৰস্তুত হৈ আছিলোঁ এই ধৰণৰ কাণ্ড ছাৰৰ ক্ষেত্ৰত হৈছে তাৰপিছত মানুহৰ মোৰ গৌৰৱ কৰিবলগীয়া সীমিত স্থলবোৰ এই ক্ষেত্ৰতো আচলতে মই তাকে ক'ব বিচাৰিছোঁ যে মানুহ সুখী হোৱাৰ উপায় বিচাৰিলে ছাৰৰ এই কিতাপখন অত্যন্ত উপযোগী সমল হ'ব পাৰে পৰিয়ালৰ লগতে চৌপাশৰ হাতে ঢুকি পোৱা সকলো মানুহ পৰিৱেশৰ মাজত জীৱনৰ সুখৰ সন্ধান কেনেকৈ কৰিব পাৰি সেয়া ছাৰে দেখুৱাইছে সৰু সৰু কথাৰ মাজত জীৱনৰ ডাঙৰ ডাঙৰ সত্য আৰু মহত্ব কেনেকৈ নিহিত হৈ থাকে সেয়া সকলো মানুহৰ পক্ষে উদ্ধাৰ কৰা সহজ নহয় মানুহ বেছিভাগ কাৰণত দুখী হয় সপোন দেখিব নজনাৰ দুখত অথবা ওচৰতে থকা মানিক বুটলিব নজনাৰ দুখত জীৱনৰ পৰিমিতি আৰু ব্যাপ্তি সম্পৰ্কে সুস্পষ্ট ধাৰণা এটা ধাৰণ কৰিব নোৱাৰাৰ দুখতে আমি বিচলিত হওঁ কথাৰ কিতাপখনে শিকায় এই কথাটো আচলতে প্ৰত্যেকেই জানে যে আমাৰ জীৱনত সুখ আহৰণৰ উৎস কি হোৱা উচিত বা সুখৰ উৎস কি সেই সম্পৰ্কে এটা স্পষ্ট ধাৰণা লৈ ল'ব পাৰিলে প্ৰত্যেক মানুহেই আচলতে সুখী হোৱাৰ সম্ভাৱনা থাকে মানুহে সাধাৰণতে মোৰ গাত দেখা পাব পৰা নেতিবাচক কিছু দিশ এইটো আচলতে দীঘলীয়া তালিকা এখন দিছে এইটো আচলতে কিতাপখন আপোনালোকে পঢ়ি ল'ব মই এতিয়া কৈ দিলে ভেদ ভাঙি দিয়া নিচিনা হ'ব ছাৰৰ কিছুমান দুখ আছে নিজে স্বীকাৰ কৰি চালৈ এই স্বীকাৰ কৰা গুণটো আচলতে বহুতৰ কম থাকে ছাৰে অকপতে স্বীকাৰ কৰিছে আৰু সেইবোৰ দুখেই নে গুণেই পঢ়িলে নিশ্চয় গম পাব এই মৰ টোপনিৰ কথাটো মই লিখিব বিচাৰিছোঁ এইটো পিছৰ ঠিকেই মই সেই ঘটনাটো ছাৰে আমাৰ কুলেন দাস ছাৰে যিটো অধ্যায় মানে
আমোদজনক ঘটনাৰ কথা কৈছিল মই সেইটোৱে টুকি আনিছিলোঁ যে ছাৰে দলংখন পাৰ হৈ আহিল কিন্তু দলংখন কেতিয়া পাৰ হৈ আহিল ক'বই নোৱাৰিলে গতিকে এনেকুৱা মৰ টোপনি আছিল আৰু এই ছাৰে বাচন যেতিয়া বাইদেৱে খুটিকটীয়া ঘৰটোত আহোঁতে যেতিয়া বাচন ধুই থাকে বাইদেৱে ছাৰে লেম্পটো লৈ থাকোঁতেও ছাৰে টোপনিয়াই থাকে ৰৈ থাকোঁতেও টোপনিয়াই থাকে গতিকে কেতিয়াবা এনেকুৱা বাইদেৱে টানি আনি বিচনাত পেলাই দিব লগা হয় আৰু ছাৰৰ মধুমেহ ৰোগটোৰ বিষয়ে ক'বলৈ ছাৰে অকপতে স্বীকাৰ কৰিছে যে তেওঁৰ এই মধুমেহ ৰোগটো তেওঁৰ জীৱনৰ আশীৰ্বাদ অভিশাপ নহয় কাৰণ মই মাগুৰ মাছৰ কাহিনীটো ক'লোৱেই যে 8টাকৈ মাগুৰ মাছ তেওঁ দুসাজত শেষ কৰিছে তেওঁ এসাজত 15 টুকুৰালৈকে মাছ খাইছে 15 টুকুৰালৈকে মাছ খাইছে সেই কথাও তেওঁ লিখিছে আৰু যেতিয়া তেওঁ মধুমেহটো ধৰা পৰিছে তেতিয়া তেওঁক চিকিৎসকে কৈছে যে এইটো আপোনাৰ কাৰণে অভিশাপ নহয় আশীৰ্বাদ হৈ আহিছে কাৰণ আপুনি খাদ্যৰ ক্ষেত্ৰত যেটো অনিয়ন্ত্ৰিত চৰিত্ৰ পৰিগ্ৰহ কৰি আছে সেইটো নিয়ন্ত্ৰণৰ কাৰণে ই আপোনাৰ অত্যন্ত জৰুৰী আছিল আৰু সঁচাকৈ ছাৰ ইমান একনিষ্ঠ আছিল আপোনালোকে ছাৰক যদি দেখা পায় দৈনন্দিন জীৱনত এই কলংপাৰৰ যিটো ৰাস্তা খুটিকটীয়াৰ সেই ৰাস্তাটোৰে ছাৰে ৰ'দ বৰষুণ যিয়ে নহওক টুপিটো পিন্ধি লৈ গধূলি যিটো খোজ দিব আপোনাৰ মানে 16-18 বছৰীয়া ডেকা ল'ৰাই সেই খোজটো দিব নোৱাৰে এই প্ৰচণ্ড খোজেৰে ছাৰে মানে নিজৰ নিয়ম যিটো নীতি সেইটো পালন কৰি তেওঁৰ আজি 75 বছৰলৈকে কোনো ধৰণৰ কিডনী বা পেংক্ৰিয়াছৰ বা এই ধৰণৰ কোনো ধৰণৰ ডেমেজ নোহোৱাকৈ ৰাখিব পৰাটো আচলতে এটা ডাঙৰ নিদৰ্শন গতিকে এইখিনি বহুতখিনি অধ্যায় মই প্ৰায় 80% অধ্যায়ৰ কথাই ক'লোঁ আৰু এটা আমোদজনক অধ্যায় আছিল তেওঁৰ ঘৰত থকা কাৰ্বি ল'ৰা আমাৰ সাধাৰণতে কি হয় ঘৰত বন কৰে যিবোৰ ল'ৰা ছোৱালী থাকে তাৰ 99% গৰাকী বা গৃহস্থই সেই ল'ৰা ছোৱালীবিলাকক ইমান গুৰুত্ব নিদিয়ে বা তেওঁলোকৰ পঢ়া শুনাৰ পৰা আদি কৰি বা জীৱন ধাৰণটোৰ প্ৰতি ইমান তেওঁলোকে প্ৰাধান্য নিদিয়ে তেওঁলোকে নাভাবে যে চাকৰ হিচাপে আনিছোঁ পইচা দিছোঁ গতিকে তাৰ প্ৰতি পালন কৰিবলগীয়া বা প্ৰতিপালন কৰিবলগীয়া দায়িত্বসমূহৰ ক্ষেত্ৰত এটা সীমাবদ্ধতা থাকে কিন্তু ছাৰে কি কৰিলে তাক কাম কৰা মানুহ হিচাপে আনা নাছিল আচলতে লগৰীয়া হিচাপে আনি তাক টিউশ্যন পৰ্যন্ত দিছিলে তাৰপিছত তাৰ ইমানেই অৱস্থা বেয়া সি মানে উৎকৰ্ষ সাধন কৰিব নোৱাৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত মেট্ৰিকটো দিছিলে 2বাৰ দিছিল নেকি কিন্তু এই ছাৰে এটা নীতি দেখুৱাইছিল যে তই পাছ কৰিব নোৱাৰিলেও নাই কিন্তু নকল নকৰিবি কোৱাৰ কাৰণে সি তাৰ সন্মুখত থকা নকল কৰা ল'ৰাটোলৈও নাছিলে আৰু ছাৰক ঘৰত ক'লে মই যদি নকল কৰিলোহেঁতেন মোতকৈও গাধাকেইটাতকৈ মই ভালকৈ পাছ কৰিলোহেঁতেন কিন্তু সেই কথাটোত মেইনটেইন কৰি সি নকল নকৰিলে আৰু পাছো নকৰিলে পিছত ছাৰে কি কৰিলে যে তই মেট্ৰিক পাছ কৰিব নোৱাৰিলি নাই ছাৰে কিবা টেকনিচিয়ানৰ ট্ৰেইনিং এটা দি তাক কোনোবা গাড়ী মেকানিকৰ এটা হেৰিত সোমোৱাই দিছিলে গতিকে এইখিনি যে দায়িত্ব পালন কৰিছে এই কাহিনীটো লিখিছে তেওঁ এই দায়িত্ব পালন কৰাটো কিন্তু খুব কম দেখা যায় আচলতে আৰু এই মানৱিক যিটো ছাৰে কৈছে যে মানুহে বহুত সময় মন্দিৰ মছজিদ বা উপাসনা গৃহত কটাই ঈশ্বৰক বিচাৰে ঈশ্বৰৰ ওচৰত উপঢৌকন দিয়ে নিজৰ প্ৰাচুৰ্য আশীৰ্বাদ বা উন্নতি বা যিকোনো ধৰণৰ এটা আশীৰ্বাদৰ কাৰণে কিন্তু ছাৰে সেইটো কৰা নাছিল ছাৰে নিজে লিখিছে যে মই ঈশ্বৰৰ নামত যিখিনি সময় দিওঁ সেইখিনি মোৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যদি দিওঁ সেয়াই মোৰ কাৰণে যথেষ্ট গতিকে প্ৰত্যেকৰে জীৱন দৰ্শন বা নীতি বেলেগ ছাৰে সেই নীতিটো পালন কৰিছে মই ভাবোঁ সেইটো কোনো ধৰণৰ ক্ষতিকাৰক নীতি হয় আৰু সেই নীতিটো তেওঁ যেতিয়াৰ পৰা ভাবিছে তেতিয়াৰ পৰা এই বয়সলৈকে পালন কৰি আহিব পৰাটো বৰ ডাঙৰ কথা গতিকে এই ধৰণে তেওঁ আৰু কেইটামান অধ্যায় আছিল মই ক'ত কেনেকৈ সুৰাত মুখ দিছিলোঁ এজন বৰ্ষীয়ান কলেজ শিক্ষকক ধূমপান এৰুৱাৰ কাহিনী অদৃশ্য লেখক হায়ংথলী পাহাৰ আৰু কাজিৰঙাৰ বিলাসী হোটেল ৰাত্ৰি যাপনৰ অনুভৱ অবৈজ্ঞানিক চিন্তা আৰু প্ৰতিহতকৰণৰ ব্যক্তিগত প্ৰয়াস মোৰ ঈশ্বৰ সেৱাৰ প্ৰসংগ এনেদৰে আৰু কেইটামান অধ্যায় আছিল এই অধ্যায়কেইটা মই আৰু বেছি সময় ল'ম বুলি ভাবিয়ে মই আপোনালোকৰ আগত ব্যাখ্যা নকৰাকৈ থাকিলোঁ খালি কেৱল এটা কথাই কওঁ এই কিতাপখন আচলতে কেতিয়াবা এনেকুৱা দেখা যায় যে আমাৰ পৰিচিত কোনোবা এজন লেখকে লিখিলে কিতাপখনৰ গুৰুত্ব কিমান আছে বা কিতাপখনৰ পৰা মই কিনো পাম পঢ়ি উপকৃত কিমান হ'ম এই ধৰণৰ এটা দৃষ্টিভংগী লৈ কিতাপখন ঘৰলৈ নিয়া হয় গতানুগতিকভাৱে কিন্তু পঢ়া নহয়
থাকি যায় দুপাতমান পঢ়ি আমনি লাগে কিন্তু এই কিতাপখন মই নিজে হাজাৰ বিজাৰ দৈনিক মোৰ যিটো জীৱিকা সেই জীৱিকাটোৰ ক্ষেত্ৰত মই বহুত কিতাপৰ পৃষ্ঠা পঢ়িব লগা হয় 500 600 700 পৃষ্ঠালৈকে দুদিন তিনিদিনত পঢ়িব লগা হয় কিন্তু এই কিতাপখন পঢ়াৰ পিছত মই এৰিব নোৱাৰাকৈ দুবাৰ পঢ়িব লগা হ'ল কাৰণ ইমানবোৰ কথা ইয়াত সোমাই আছে এই কথাবিলাক বহুত ডাঙৰ ডাঙৰ কথা নহয় কিন্তু এজন মানুহে যিটো জীৱন ধাৰণ কৰে সেই ধৰণেৰে এখন কিতাপ লিখি উলিওৱাটো বৰ কঠিন কাম মানুহৰ কিতাপবিলাকত লেপন থাকে প্ৰলেপ থাকে কৃত্ৰিমতা থাকে ৰস থাকে ইয়াতো ৰস আছে কিন্তু নিভাঁজভাৱে নিজক উদঙাই দিব পৰাটো এগৰাকী লেখকৰ অনন্য কৃতিত্ব মই ভাবিছিলোঁ যে এগৰাকী সংস্কৃত পণ্ডিত হিচাপে বহুত সংস্কৃত সাহিত্যৰ তত্ত্বগধুৰ কথা থাকিব যিবোৰৰ পৰা কিছু কথা জনা যাব সংস্কৃতৰ মৌৰস পান কৰিব পৰা যাব কিন্তু সেইবোৰতকৈও ছাৰৰ জীৱনটোৱে তেখেতক প্ৰদান কৰা যি মহত্ব বা গুৰুত্ব বা বাণী সেই কথা অনুধাৱন কৰিবলৈ এই কিতাপখন আপোনালোকে ঘৰলৈ নি নপঢ়াকৈ নাথাকিব আৰু আপোনালোকে যদি পাৰে কিতাপ মই কিমান ছপাইছে নাজানো যদি কিতাপখন কাৰোবাক উপহাৰ হিচাপেও দিয়ে তেনেহ'লে আৰু নিশ্চয় যিজন পাঠকক দিব তেওঁ উপকৃত হ'ব শেষত মই আপোনালোকক মূল্যৱান কথা কিমান ক'ব পাৰিলোঁ নোৱাৰিলোঁ নাজানো মই কথা কোৱা মানুহেই নহয় মই অনুষ্ঠানৰ কেতিয়াবা আঁত ধৰোঁ আৰু কিতাপৰ প্ৰতি এটা সমালোচনাত্মক দৃষ্টিভংগী এটা অৱধাৰিতভাৱে মোৰ আছে তথাপিও সুযোগ নাপাওঁ কিন্তু মোৰ ছাৰে কি কাৰণে কি দৃষ্টিভংগীৰে মোক এইখনৰ কাৰণে আলোচক হিচাপে মাতিলে মই নাজানো অৱশ্যে এনেকুৱা হয় ছাৰৰ ঘৰত গ'লে মই বিৰতিবিহীনভাৱে চাহ একাপ নিদিয়ালৈকে কথা কওঁ সেইটো হয় ছাৰৰ আগত ছাৰ আৰু বাইদেৱে তধা লাগি শুনি থাকে অৰ্থহীন কথাই কওঁ চাগে কিন্তু ছাৰে সেইটোৱে এটা কিবা গুণ বুলি ভাবিলে নেকি মোক আজি এইখিনি কথা ক'বলৈ মাতিলে যাহওক মই ছাৰৰ পুনৰ প্ৰণাম জনাইছোঁ যে এইকণ সুযোগ দিয়াৰ কাৰণে আৰু এই ছাৰৰ প্ৰতি মোৰ যি এটা শ্ৰদ্ধা সেৱাৰ যি এটা মোৰ মনোভাৱ সেই মনোভাৱৰ প্ৰকাশ 2012 চনতে মই কিতাপখন প্ৰকাশৰ যোগেদি ৰূপায়ণ কৰিছিলোঁ বুলি ভাবোঁ আৰু আজিও সেই শ্ৰদ্ধা আৰু সেৱা বৰ্তাই ৰাখিবলৈ এই সুযোগকণ দিয়াৰ কাৰণে মই ছাৰৰ ওচৰত নতৈ কৃতজ্ঞ আৰু সেৱা জনাই মই মোৰ বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ গুণ শইকীয়াদেৱৰ গ্ৰন্থ কথ্য অকথ্যৰ ওপৰত এক আলোচনা আগবঢ়োৱাৰ বাবে আলোচক প্ৰাঞ্জল কুমাৰ মহন্তদেৱলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াৰ লগতে গুণ শইকীয়াদেৱৰ দুটি গীত উন্মোচন হ'বলগীয়া আছে উন্মোচক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ সংস্কৃত গীতিকবি হিচাপে খ্যাতি লাভ কৰা গায়ক গীতিকাৰ প্ৰবন্ধকাৰ আৰু এগৰাকী শিক্ষক শ্ৰীযুত ৰঞ্জন বেজবৰুৱাদেৱক আমি ৰঞ্জন বেজবৰুৱাদেৱক গীত দুটিৰ উন্মোচন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাইছোঁ সকলোকে শ্ৰদ্ধা জনাইছোঁ আজি এই অনুষ্ঠানৰ সভাপতি মহোদয় ডক্টৰ কুলেন দাসদেৱ বন্ধুপ্ৰতিম মোৰ ভাতৃ প্ৰাঞ্জল কুমাৰ মহন্ত মোৰ শ্ৰদ্ধেয় ছাৰ প্ৰমুখ্যে উপস্থিত সকলো সুধীবৃন্দকে মোৰ সেৱা শ্ৰদ্ধা জনাইছোঁ ছাৰে এইবাৰ আচলতে তলপিনৰ পৰা আৰম্ভ কৰিলে একেটা কথাই ক'ব লগা হ'ব যে নগাঁৱত বহুখিনি জ্যেষ্ঠ মানুহ আছিলে তাৰপিছতে মোক কওঁতে মই আচৰিতেই হ'লোঁ যে মই উন্মোচন কৰিবলগীয়া হ'ল কিনে নগাঁৱত ইমান মানুহ নাইকিয়া হ'ল যে আহাচোন বাৰু এবাৰ তলৰ পৰা আৰম্ভ কৰিছোঁ এইবুলি ক'লে হ'ব আৰু ঠিকে মই গানৰ লগত লাগি আছোঁ কথাটো হয় আৰু ছাৰো সংস্কৃতৰ ময়ো সংস্কৃতৰ সেইটোও হয় আৰু এইটোও শুদ্ধ যে প্ৰাঞ্জলে কোৱা নিচিনাকৈ আমি দুয়োজনেই শিক্ষক শিল্পী ছাৰ শিল্পী বুলি চবেই জানে অভিনয় শিল্পী বেছিকৈ আৰু মই গান গোৱা শিল্পী আৰু ছাৰো গানলৈ দেৰিকৈ আহিছে ময়ো গানলৈ দেৰিকৈ আহিছোঁ কিন্তু
মই 30 বছৰ বয়সত গানলৈ আহিছোঁ, মানে সক্ৰিয়ভাৱে। তাৰ আগতে মই গান শুনা মানুহ, দীপক দাক শুনোৱা মানুহ, গানৰ আলোচনা কৰা মানুহ, গানৰ ৰসিক মানুহে আচলতে। কিন্তু 30 বছৰ বয়সত দেখিলোঁ যে মই ভবা ধৰণৰ গান নাই, আৰু গান বস্তুটো বেলেগ কিবা এটা হোৱা উচিত। গতিকে শিক্ষকতা আৰু কলা দুইটা লগ কৰি মোৰ গানৰ যাত্ৰা। ছাৰেও সেই তেনেকুৱা দেখিলোঁ যে শংকৰদেৱৰ নাটক পঢ়ায়, MA ক্লাছত পঢ়ায়, আৰু ছাৰে কি কৰে সেই চৰিত্ৰবোৰ ৰূপায়ণ কৰে, হয়নে বাৰু? গতিকে তেখেতে শংকৰদেৱৰ যিটো মানে আদৰ্শ, বিদ্যায়তনিক আৰু সাংস্কৃতিক দুই ধৰণে শিক্ষকতাক আগুৱাই লৈ গৈছে। ছাৰ আচলতে এজন লোক শিক্ষক বুলি মই ভাবোঁ মোৰ দৃষ্টিত। ছাৰটো ক্লাছৰ শিক্ষকটো হৈয়ে সমাজৰ শিক্ষক। আৰু ছাৰ দেৰিকৈ এটা ডাঙৰ কাম কৰিছে যে তেখেতে গানক জ্ঞানৰ সৈতে জড়িত কৰিলে। কেনেকৈ? ছাৰ আচলতে এজন নিষ্ণাত মানুহ, পঢ়া শুনা কৰা মানুহ, আৰু তেখেতে সেই পঢ়া শুনাৰ যিটো বোধ সেইটো গানলৈ লৈ আহিলে, আৰু কিছু গীত লিখি পাই তেখেতে ইতিমধ্যেই গীতিকাৰ হিচাপে সামাজিকভাৱে প্ৰতিপন্ন হৈছে। ছাৰ আচলতে এজন গীতিকাৰো হৈ উঠিছে। 9টা-10টা গীত হৈছে, কিছু বাণীবদ্ধ হ'ল, কেতিয়াবা উন্মোচনো হৈছে। আৰু দুটি গীত আজি ছাৰে লিখা দুটি গীত। প্ৰথমটো গীতৰ সুৰকাৰ পল্লৱী সময়টো গাটো শিল্পী, আমাৰ নগাঁৱৰ এগৰাকী ভাল শিল্পী, জ্যেষ্ঠ শিল্পী পল্লৱী শৰ্মা। তেখেতে গাইছে, দীপক শৰ্মাদাই সুৰ কৰা গীতটি গাইছে, আৰু এটি গীত গাইছে মৰমৰ নিপু ভূঞাই গাইছে দ্বিতীয়টি গীত। তাৰ সুৰকাৰ হ'ল গোলাপ বৰাদেউ। গতিকে এইখিনিয়ে ইয়াৰ প্ৰসংগ। মই আৰু অলপ কথা ক'ব খুজিম, এই গানকেইটা উন্মোচনটো হৈ যাওক। মই মানে অকল দীঘলীয়া ভাষণ দিব নোৱাৰোঁ মানুহ, আৰু মই জানো যে যিমানে কম কথা কয় তিমানে মানুহে ভাল পায়। কথা পঢ়া শুনাবিলাক মই কৰি থাকোঁ, কিতাপ পত্ৰ পঢ়োঁ বা গান শুনোঁ, কিন্তু দেখিছোঁ যে মিটিঙত যিমান কম 5 মিনিট যদি কোনোবাই ক'লে নহয় বহুত ফূৰ্তি পায়। বাহ, 5 মিনিটতে ইমান কথা ক'লে। যদি আধা ঘণ্টা, 40 মিনিট, 1 ঘণ্টা যদি কোনোবাই ক'লে, তাৰ গোটেই গালি শপনি পাৰি গুচি যায়। গতিকে মই নিজাকৈ দীঘলীয়া ভাষণ দিয়াটো বাদ দিলোঁ, মই গানেৰে কথা কওঁ। কিন্তু তাৰ আগতে মূল কামটো কৰি লওঁ, তাৰপিছত আকৌ মই গীত মাত কৰি অকণমান কথা ক'ম, 5 মিনিট 10 মিনিটমান ক'ম, আৰু অনুষ্ঠানটো সামৰণি পৰিব। হ'বনে ছাৰ? তেনেকৈ তাৰপিছত চাগে বেছি কথা নাথাকিব। গতিকে দীপক দাই যদি কিবা ক'ব, মই প্ৰথমটি গীত উন্মোচন কৰোঁ, তাৰপিছত দ্বিতীয়টো গীত উন্মোচন কৰিম। প্ৰথম গীতটি গাইছে পল্লৱী শৰ্মাই।
মাতে মাতে সখী সৰগৰ বতৰা যাছে আঘোণৰ পথাৰে মোক হাত বাউলি মাতে সখী হাত বাউলি মাতে দেউতাৰ গাৰ ঘামে মাটি বোকা কৰে আইৰ হাতৰ গোছে সেউজী সপোন ৰছে দেউতাৰ গাৰ ঘামে মাটি বোকা কৰে আইৰ হাতৰ গোছে সেউজী সপোন ৰছে সোণালী ধাননি সখী কিনো হালে জালে ওলাহে নধৰে হিয়া সপোন সাজে পাতে ওলাহে নধৰে হিয়া সপোন সাজে পাতে আঘোণৰ পথাৰে মোক হাত বাউলি মাতে সখী হাত বাউলি মাতে আঘোণৰ পথাৰে মোক হাত বাউলি মাতে সখী হাত বাউলি মাতে সোণ বুলিয়া ৰং ছটিয়াই কিনো ৰূপে সাজে সখী কিনো ৰূপে সাজে আঘোণৰ পথাৰে মোক হাত বাউলি মাতে সখী হাত বাউলি মাতে আঘোণৰ পথাৰে মোক হাত বাউলি মাতে সখী হাত বাউলি মাতে আমি দ্বিতীয়টো গীতলৈ আগবাঢ়িছোঁ গীতকেইটাৰ বিষয়ে অকণমান মই ক'ম চাগে ইয়াৰ পিছতে 5 মিনিট সময় ক'ম যি ক'ম আৰু দ্বিতীয়টো গীত গাইছে আমাৰ শিল্পী নিপু ভূঞা আমাৰ মৰমৰ ভাই এইবাৰ গুৱাহাটী আকাশবাণী অডিশ্যন পোৱা শিক্ষিত শিল্পী ৰূপে তেওঁ পৰিগণিত হৈছে আমাৰ তেওঁৰ ওপৰত বহুত আশা তেওঁৰ বিষয়ে আমি ক'ম তাৰ আগতে গীতটি শুনি লওঁ গীতটিৰ সুৰকাৰ গোলাপ বৰাদেউ টিপচিজনী বিৰিখৰ ডালতে পৰি সেতেলিত থাকোঁতে কিচ কিচ মাতেৰে ভাঙিলি 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 মোৰ টোপনি টিপচিজনী বিৰিখৰ ডালতে পৰি সেতেলি থাকোঁতে কিচ কিচ মাতেৰে ভাঙিলি 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 মোৰ টোপনি টিপচিজনী
আউসীৰ ইন্দ্ৰজালত ধূসৰ হৈ থকা মনৰ বাবে যে হয় জোৰণি সেই টোপনি জ্যোতি পেলাই গা কিচকিচোৱা সুৰেৰে বিনাই আনিলি মোৰ সুখৰ টোপনি আনিলি আনিলি যে পিখিনি টিপ টিপ টিপচিজনী টিপচি চৰাই শুনচোন কৈছো তোকে শুনাই টিপচি চৰাই শুনচোন কৈছো তোকে শুনাই সুখৰ ঘুমটিত বিখিনি হ'বলৈ পুৱাতে যে নাহদোনাই আৰু নকৰিবি আমনি টিপ টিপ টিপচিজনী বিৰিখৰ ডালতে পৰি হেতেলিত থাকোঁতে কিচ কিচ মাতেৰে ভাঙিলি মোৰ টোপনি ভাঙিলি মোৰ টোপনি ভাঙিলি মোৰ টোপনি ছাৰে গীত গোৱা শিল্পী দুগৰাকীক অকণ আদৰণি জনাব খুজিছে লগতে মই কৈ থওঁ যে গীতৰ সংগীত পৰিচালক দীপক দা অকণ আহিলে ভাল হয় এইখিনি কথা মই ইনফৰ্মেলি কৈছোঁ আমি এটা পৰিয়ালৰ নিচিনাকৈ থাকোঁ গীতৰ ব্যৱস্থাপক আমাৰ অভিষেক ধৰ আহিছে নি অভিষেক ধৰ বোধ নাই বা অন্যান্য বাদ্যশিল্পীসকলো নাই কিন্তু এয়া পল্লৱী শৰ্মা শিল্পী ভাল গাইছে গীতটি আৰু নিপু ভূঞা এয়া নিপু ভূঞা এতিয়া গীতটিৰ বিষয়ে অকণমান কওঁ আমাৰ দীপক শৰ্মা দা তেখেতেই ছাৰক বোধ হয় গীতিকাৰ ৰূপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা লৈছে আমি দেখি আছোঁ আৰু মই অকণমান ক'বলৈ আগবাঢ়িছোঁ মুকুল বৰা 4টা বাজিব হৈছে মই 4টা 7 মিনিট আছে এই 5-7 মিনিট ল'ম তাৰপিছত অকণমান কাম থাকিব নেকি ডিজেন দা আৰু অনুষ্ঠান আমাৰ কি থাকিব কাৰ্যসূচী আছে বক্তব্য আছে কওকচোন দীপক দা কওক অকণমান আপোনালোকে আৰু ধৰক 15 মিনিটমান ৰ'ব পাৰিব চাগে আৰু মই ভাবিলোঁ যে মই গীতে মাতে কথা কোৱা ভাল পোৱা মানুহ গতিকে অকণমান তেনেকুৱা হ'ব প্ৰথমতে কথা হ'ল যিটো প্ৰথমটো গীত আঘোণৰ পথাৰে হাত বোৱালি মাতে আৰু টিপ টিপ টিপচিজনী দুইটা গীতেই আমাৰ লোকজীৱনৰ গ্ৰাম্য জীৱনৰ সুন্দৰ ছবি একোখন সুন্দৰ ছবি দাঙি ধৰা দুটি গীত আচলতে এইখিনি মোৰ মনত পৰিছে ৰবীন্দ্ৰনাথৰ এটা কথালৈ তেখেতে কৈছিলে যে গান বস্তুটো যিমান কাণৰ তিমান কিন্তু মনৰ তাতকৈ বেছি মনৰ আকৌ এই কথাটোকে আমাৰ সুধাকান্ত ভূপেন হাজৰিকাদেৱে এটা সাক্ষাৎকাৰ অলপতে মই শুনিলোঁ তেখেতে কৈছে যে মই গীতবিলাক যে লিখোঁ মই গীতৰ কথা মই ভাবোঁ মই গীতৰ এখন ছবি আঁকোঁ কথাৰে ছবি আঁকোঁ সুৰেৰে ছবি আঁকোঁ কণ্ঠেৰে ছবি আঁকোঁ আৰু বাদ্যৰে ছবি আঁকোঁ 4টা বস্তুৰ সমন্বয়ত আচলতে গীত হয়
আৰু এই হিচাপে গীতকেইটা উত্তীৰ্ণ হৈছে। কাৰণ যেনেকুৱা সুৰ বিচাৰিছিলে, মুখত দুডাল দুবৰি বন দুডাল খৰিকা, যেনেকৈ বীৰেন্দ্ৰনাথ দত্তৰ গীতটো আমি পাহৰিব নোৱাৰোঁ। ছাৰৰ এই টিপচী চৰাই গীতটো তেনেকুৱা, বা ইয়াৰ আগৰ যিটো আঘোণৰ পথাৰে, গানকেইটাত সতেজ ভাৱ এটা আছে, এটা মনৰ ভিতৰত থকা সতেজ ভাৱ, এই অন্তৰ ভাৱটোকে সুৰত পৰিণত হৈছে। কথা, সুৰ, কণ্ঠ, সংগীত, এই গোটেইকেইটা ৰাজজোঁটক হিচাপে গীতটা প্ৰকাশ পাইছে বুলি ভাবোঁ। আৰু সঠিক প্ৰচাৰ কৰিব পাৰিলে গীতকেইটাই ভাল আদৰ পাব। আমি নগাঁৱৰ পৰা আমি অসমলৈ আগবঢ়োৱা, অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটি উল্লেখযোগ্য গীত হিচাপে মই ক'ব খুজিছোঁ। এই গীতটাৰ কথা মই ক'লোঁ। এই যে যিটো কথা ক'লোঁ যে আমি সদায় কৈ থাকোঁ, আমাৰ গানৰ মানুহে এটা কথা খুব কৈ থাকে, যাৰ কাণ তাৰ গান, কয়নে বাৰু? আমাৰ যেতিয়া গুৰুসকলৰ ওচৰলৈ যাওঁ তেতিয়া কয় যে প্ৰথমতে শ্ৰৱণ, তাৰপিছত কীৰ্তন, তাৰপিছত মনন, এনেকৈ ভক্তিৰ ধাপবিলাক আগবাঢ়ি গৈ থাকিব। গীতো তেনেকুৱা এটা বস্তু। গীতৰ মাজত এই যে যিটো মনৰ কথা ক'লে, গান যিমানখিনি কাণৰ তিমানখিনি কিন্তু মনৰ, এই কথাটো নকয়, আমাৰ গুৰুসকলে নকয়। যেতিয়া মই সৰুতে গান শিকিবলৈ গৈছিলোঁ, মোৰ জীৱনত শাস্ত্ৰীয় সংগীত গভীৰকৈ শিকা নহ'ল। মই গান শুনি থাকোঁ, অজয় চক্ৰৱৰ্তীৰ নিচিনা বিখ্যাত পণ্ডিতৰ শুনো, ভীমসেন যোশী, যশৰাজৰ গান শুনো। যেতিয়া মই গুৰুৰ ওচৰলৈ যাওঁ, ইমান মামুলি গান কি এনেকৈ হ'ব পাৰে? ইমান সাংঘাতিক গান গাই আছে। কিশোৰ কুমাৰে গান গালে, তেওঁ ক'তো শাস্ত্ৰীয় সংগীত শিকা নাই, হয়নে ছাৰ? হয়নে বাৰু দাদা? শাস্ত্ৰীয় সংগীত ক'তো শিকা নাই, কিন্তু তেখেতৰ গীতে আমাক প্ৰাণ স্পৰ্শ কৰে। ভূপেন হাজৰিকা কেতিয়াও সংগীতৰ বিশাৰদ নহয়, জ্যোতিপ্ৰসাদ নহয়, বিষ্ণুৰাভাও নহয়। আমাৰ শ্ৰেষ্ঠ যিসকল শিল্পী কোনো বিশাৰদ নহয়, কিন্তু তেওঁলোক কি মনৰ ধ্বনি আছিলে। মনেৰে গান ভাবে, গানৰ চিত্ৰ আঁকে, সুৰৰ চিত্ৰ আঁকে, কণ্ঠেৰে আঁকে, তাৰ জৰিয়তে তেওঁলোকে বিখ্যাত হৈ আছিলে। মই সদায় এটা উদাহৰণ দিওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা এটা গীতৰ, মোৰে জীৱনৰে সখা কৃষ্ণ। গীতটো আপোনালোকে কাৰেঙৰ লিগিৰি নাটকখনত পাব। গীতটো গাইছে সুদৰ্শনে, গাইছে সুন্দৰৰ কাৰণে। কি বুলি গাইছে? যে কাৰেঙৰ লিগিৰিগৰাকীৰ প্ৰেমত পৰি তেওঁ হাবুডুবু খাইছে সুন্দৰে, আৰু মন জোৰাবৰ কাৰণে, তেওঁ মনটোক সান্তনা দিবৰ কাৰণে সুদৰ্শনে গীতটো গাইছে। বহুতে ভাবে যে কি হয়, যে সুদৰ্শনে যেতিয়া গীতটো গাইছে এনেকুৱা এটা ছবি এখন মনলৈ আনি লয়, ভাবি লয় যে অৰ্জুন আৰু কৃষ্ণৰ এই সমন্বয় চোৱা এতিয়া বন্ধু বন্ধু। কিন্তু ইমান সাধাৰণভাৱে গীতটো ৰচনা কৰা নাছিলে। আচলতে সুদৰ্শন হৈ লৈছে সেই সময়ত ৰাধা, আৰু সুন্দৰ হৈছে কৃষ্ণ। ৰাধাই কোৱা কথাখিনিহে কৃষ্ণ সুন্দৰক কৈছে, এই কথা নকয়। আমাৰ পণ্ডিতসকলেও কৈ থাকে এইটো সদায় কি হ'ল এনেকুৱা এটা কথা। ইয়াত গানৰ মাজত যে জ্ঞান সোমাই আছে, মন সোমাই আছে, চিন্তা ভাৱনা সোমাই আছে, এই কথাখিনি খুব দৰকাৰ। আৰু সেইটো নহ'লে গীতটো আচলতে ভালকৈ গাবও নোৱাৰে, ভালকৈ প্ৰকাশো কৰিব নোৱাৰে। আৰু ভূপেন হাজৰিকাই সেইটো কৰিব পাৰিছিলে, বুজি পাইছিলে। কেনেকৈ চাওকচোন বাৰু, গানটো যে বন্ধুৱে বন্ধুক কোৱা গান নহয়, এগৰাকী প্ৰেমিকাইহে প্ৰেমিকক কোৱা গান, কিন্তু পুৰুষ কণ্ঠৰ দ্বাৰা প্ৰকাশিত হৈছে। এই জ্ঞানখিনি কেনেকৈ বাজি উঠিব? গানত জ্ঞান লাগিব, মনো লাগিব। কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ। বজাও কিশোৰে বিনু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু
শ্যামল গাতে কোনে চন্দন পিন্ধালে, শ্যামল গাতে কোনে চন্দন পিন্ধালে, ও তোৰ ফুল কোমলীয়া তনু। ফুল কোমলীয়া তনুৰ কাৰণে পুৰুষ বন্ধুক ক'ব নেকি? গাটো চুই চাবলৈ মন গৈছে। শ্যামল গাতে কোনে চন্দন পিন্ধালে। এই আকুতি, এই তাৰণা, এই বাসনা গোটেইখিনি লৈ পেলাই প্ৰেমিকাইহে ক'ব। আমাৰ ব্যাখ্যা কৰে কি যে সুদৰ্শনে সুন্দৰক কৈছে আৰু বন্ধুৱে বন্ধুক কৈ আছে। আমাৰ ব্যাখ্যা কৰি পণ্ডিতসকলে তৰণি নাপায়, কিন্তু মই তাত উদাহৰণ কৰি দেখুৱাইছোঁ নহয় যে ৰাধা আৰু কৃষ্ণৰ সেই ভাৱনাটোক লৈ হৈছে। শেষৰখিনি গাই দিছোঁ। শ্যামল গাতে কোনে চন্দন পিন্ধালে, শ্যামল গাতে কোনে চন্দন পিন্ধালে, ও তোৰ ফুল কোমলীয়া তনু, বজাও কি সুৰে বেণু কৃষ্ণ তই, বজাও কি সুৰে বেণু। সুৰৰে জিঞ্জিৰি পিন্ধালে মোক, সুৰৰে জিঞ্জিৰি, সুৰৰে জিঞ্জিৰি পিন্ধালে মোক, সুৰৰে জিঞ্জিৰি, সুৰৰে জিঞ্জিৰি পিন্ধালি মোক, সুৰৰে জিঞ্জিৰি, সুৰৰে জিঞ্জিৰি। হয়নে বাৰু? বিশ্বাস কৰিছে আপোনালোকে? এই ভিতৰৰ কথাখিনি, গান এটাৰ ভিতৰত থকা কথাখিনি, এই অনুভৱখিনি গীতটোৰ সুৰটোৰ মাজত সোমাই আছে। এনেকুৱা এটাতো সুৰ নিদিলেহেঁতেন, বেলেগ এটা সুৰ দিলেহেঁতেন, এই গানটো সেই গানো নহয়, সেই ভাৱটো প্ৰকাশ নাপায়। ইয়াত ব্যাকৰণৰ সেই যে লিংগ নিৰ্ণয় কৰা যে সেইটো প্ৰকাশ পাই গ'ল। ভাষাৰ যিটো লিংগ পাৰ্চপেক্টিভ, জেণ্ডাৰ পাৰ্চপেক্টিভটো প্ৰকাশ হৈ গ'ল। তাৰমানে জ্ঞান নহ'লে গান নহয়। মই ল'ৰা ছোৱালীবিলাকক শিকাওঁ, মোৰ উদ্দেশ্যটো আছিলে মই সংস্কৃতটো মই গানেৰে শিকাম আৰু ভাৱনাও শিকাম। মিটিঙত ক'ৰবাত ভাষণ দি থাকিলে কথা কৈ থাকোঁ যে এটা গানৰ ভিতৰত প্ৰাণটো কি আছে। গানটোৱে কথা ক'ব লাগিব, গানটোৱে কি ক'ব লাগিব, সুৰ আনিব লাগিব। গতিকে এজন গীতিকাৰে কথাখিনি কওঁতে তাৰপৰা সুৰটো তাৰ পৰাই উৎপন্ন হ'ব লাগিব, কথাৰ তলিৰ পৰা উৎপন্ন হ'ব লাগিব। এইটো ক'লোঁ। আকৌ এটা উদাহৰণ দিওঁ। আমাৰ ভূপেন হাজৰিকাই যেতিয়া নগাঁৱৰ পৰা গুৱাহাটীলৈ এখন বাছত গৈ আছে, গৈ থাকোঁতে তেওঁ খেত্ৰীৰ ওচৰতে ৰৈ এটা দৃশ্য দেখা পালে। কাঞ্চী এজনী, হয়নে? এজনী নেপালী ছোৱালী এজনী বগী গাড়ীৰ পিছফালে গৈ আছে, গৰুজনী হেৰালে, গৈ বিচাৰি ফুৰিছে। সেই দৃশ্যটোৱে ভূপেনদাৰ মনত বৰ আকৰ্ষণৰ সৃষ্টি কৰিলে। আচলতে আকৰ্ষণটো হৈছিলে গৰুজনী আৰু কাঞ্চী দুইটাৰ কাৰণে দুই ধুনীয়া আছিলে। এই তাৰণটো বুজাবৰ কাৰণে তেওঁ এতিয়া সুৰ বিচাৰি ফুৰিলে, অন্তৰ্ধ্বনি এটা বিচাৰি ফুৰিলে। কি কৰিব এতিয়া? এই সাৰ্থক সুৰটো কেনেকৈ সৃষ্টি হ'ল যে গ্ৰাম্য পৰিৱেশত আমি কাক পাওঁ যে গৰু, গাই, গোহালি, তাৰ কাৰণে আমি বিচাৰিব লাগিব শংকৰ বা মাধৱক। গাঁৱৰ পৰিৱেশত মিলি আছে। কেনেকৈ? নন্দ গেল বাথানে, গোয়াল গেল পাল, সুর বিচারিতে লাগে, দাম খুদামে ডাকে, ও তেরি লোয়া নাম, সুর বিচারিতে লাগি,
উঠৰে গোপাল তেজৰে কমলা পুতি পৰভাতে নিন্দ কাঞ্চিয়েৰ কাঞ্চিয়ে ৰিঙিয়াই ও বগী গাই ও লক্ষ্মী গাই তই দেখোন নাহিলে ব্যৱসায় নাই। এতিয়া কথা হ'ল সেইটোৱেই যে ভিতৰৰ এখন ছবি, গ্ৰাম্য পৰিৱেশৰ ছবি আমাক জন্মতেই যি দিছিলে, সৰুকালতেই শংকৰ মাধৱে দিছিলে, সেই বস্তুটোকে গীতলৈ লৈ আহিলে। সেইটো তেওঁৰ জ্ঞানৰ পৰা আহিছে, তেওঁ অনুভৱৰ পৰা আহিছে। এনে বিভিন্ন কথা কৈ যাব পাৰি, সময় নহ'বগৈ। তাৰমানে মই ক'ব খোজা কথাটো এইটোৱেই যে আমাৰ সাৰ্থক সুৰ সৃষ্টি তেতিয়াই হ'ব সাৰ্থক। কথা পাব লাগিব, কথাৰ লগত সুৰ, সুৰৰ লগত মানুহৰ ভাৱ, আৰু সকলোৰে ওপৰত এটা অধ্যয়ন লাগিব, এটা জ্ঞান চৰ্চা লাগিব। আৰু জ্ঞান চৰ্চাৰ কথাটো সদায় প্ৰকট হৈ থাকিব লাগিব। এইটো ভূপেন্দ্ৰৰ ভক্ত হিচাপে মই এইখিনি কথা অনুভৱ কৰিছোঁ। আৰু ঢেৰ উদাহৰণ দিওঁ, মই লিখি আনিছিলোঁ কিন্তু সময় নহ'ব। সেইকাৰণে মই এইখিনি কথাই ক'লোঁ যে গীতৰ কথা আৰু সুৰে সদায় কি কৰিব লাগিব, এইটো বিয়া পাতি দিব লাগিব, ৰাজজোঁটক হ'ব লাগিব। সুৰ, কথা, সংগীতটো মানে গৌণ কৰি ভাবোঁ আমি। সংগীতটো লগৰ বস্তু, আৰু লগৰ বস্তু হ'ল গায়কী। সেই গায়কজনে বুজিব পাব লাগিব যে এই আনন্দৰ গীত নে বিহুসুৰীয়া গীত নে এইটো বেদনাৰ গীত নে, বুজিব লাগিব। এইখিনি কথাকে ক'লোঁ। আৰু আমাৰ এই গীতকেইটাত যে এইখিনি প্ৰকাশ পাইছে দুটি গীতত, এই কথাখিনি মই অনুভৱ কৰিছোঁ। আৰু সাৰ্থক দুটি গীতৰ উন্মোচন কৰিবলৈ পাই মই ধন্য মানিছোঁ আৰু সকলোৰে পৰা বিদায় মাগিছোঁ। ধন্যবাদ। গীতৰ কথা আমাৰ গণ শইকীয়া ছাৰৰে। এইটো গণ শইকীয়া ছাৰৰ মোৰ ওচৰত দিয়া গীত, এইটো প্ৰথম গীত আছিলে, ছাৰৰ গীত। আৰু মই মোৰ অকণমান অনুভৱ অকণমান ক'ব বিচাৰিছোঁ, বেছি সময় আপোনালোকৰ পৰা নলওঁ। ছাৰৰ দৰে এগৰাকী সংস্কৃত পণ্ডিতৰ গীতত সুৰ কৰিব পৰাটো মোৰ কাৰণে আচলতে বৰ সৌভাগ্যৰ কথা। কিন্তু গীতিকাৰ হিচাপে মই ছাৰ প্ৰথম অৱস্থাত সম্পূৰ্ণ সফল হৈছে বুলি মই ক'ব নিবিচাৰোঁ। কাৰণ ছাৰে নিজেই কৈছে যে মই কবিও নহয়, মই গীতিকাৰো নহয়। আৰু কথাটো একেবাৰে নোহোৱাও নহয়। ছাৰে যেতিয়া প্ৰথম বিৰহিণী গীতটো মোৰ ওচৰলৈ লৈ গৈছিলে, মোৰ সুৰকাৰ হিচাপে থকা অভিজ্ঞতাৰ পৰা মই গীতটো প্ৰথম যেতিয়া চাইছোঁ, তাত যেতিয়া মই ছন্দ বিচাৰিছোঁ গীতটোত ছন্দ বিচাৰোঁতে মই অকণমান হতাশ হৈছোঁ। কিন্তু গীতৰ কথাখিনি যিখিনি, সেই কথাখিনিত মই হতাশ হোৱা নাই। বৰঞ্চ মই বহুত উচ্চ স্থানৰ গীতিকাৰতকৈ মই গীতৰ কথাৰ যিটো সোৱাদ, কথাৰ যিটো ৰস, তাত অলপ বেছিকৈ পাইছোঁ। আৰু সেইকাৰণেই চাগৈ বেছিকৈ পাইছোঁ মই, কাৰণ শইকীয়া ছাৰ এগৰাকী সংস্কৃত পণ্ডিত, আৰু সংস্কৃত পণ্ডিতৰ ভিতৰত শব্দৰ ভাণ্ডাৰ, শব্দৰ ভঁৰাল বেছিকৈ সোমাই থাকে। সেইকাৰণে মই গীতটো সুৰ কৰাৰ চিন্তা কৰিলোঁ। আষাৰ মাহৰ কথা আছে তাত। আষাৰ মাহৰটো মই কেনেকৈ ধৰি ৰাখিম, গীতটোত সুৰৰ মাজত মই কেনেকৈ টানি আনিম, সেই চিন্তাটো কৰিছোঁ। কৰি মই ছাৰৰ পৰা অনুমতি লৈছোঁ যে গীতটোৰ সুৰৰ তাগিদাত মই শব্দৰ কিছু সাল সলনি কৰিব পাৰিম নে নোৱাৰিম। ছাৰে মোক অনুমতি দিছে। সেইমতেদি মই গীতটোৰ তাৰ যিটো
অৰ্থ গীতৰ সম্পূৰ্ণ অৰ্থ বজাই ৰাখি মই গীতটো মূৰভাৱে সজাই মই গীতটো সুৰ কৰিব লৈছোঁ আৰু নাজানো গীতটো কি হৈছে এইটো আপোনালোকে শুনিলে গম পাব আৰু সন্তোষ কলিতা তেওঁ আছিলে অলপ আগত গুচি গৈছে মই তেওঁক যেতিয়া গীতটো মই সুৰ কৰি থাকোঁতেও মই সন্তোষ কলিতাকো মাতিছোঁ মাতি লৈ মই সন্তোষ কলিতাৰ কণ্ঠ আৰু মোৰ গীতৰ সুৰৰ যি বৈশিষ্ট্য যি ভাৱনা সেই ভাৱনাটো মই সন্তোষ কলিতাৰ কণ্ঠত পাওঁ নে নেপাওঁ মই সেইটোও চিন্তা কৰিছোঁ আৰু যদি ভাবিছোঁ যে সন্তোষ কলিতাই এই বাটেৰে যাব বিচাৰিছে তেনেহ'লে মই মোৰ নিজৰ সুৰৰ বাট কোনোবা সময়ত সলনি কৰিছোঁ এনেকুৱা এটা অৱস্থা হৈছে বাৰু যা হওক এই গীতটো আপোনালোকে শুনক ইয়াৰ পিছত আমাৰ গৌৰৱদায়েও দুআষাৰ ক'ব তাৰপিছতে আৰু এটি গীত শুনি আপোনালোক ঘৰমুৱা হ'ব পাৰিব ছাৰৰে গীত কিন্তু বোধহয় আৰু এটা কথা মই এইখিনিতে ক'ব লাগিব যে ছাৰৰ গীতখিনি ৰেকৰ্ডিং কৰাৰ সময়ত মই অভিষেক ধৰ যি ব্যৱস্থাপনাত আছিলে গীতৰ ব্যৱস্থাপনা ইমান স্বাধীনতা দিছে আমাক সকলো ফালৰ পৰা সচৰাচৰ অৰ্থৰ ফালৰ পৰাই এইবিলাক অকণমান যিমানখিনি কাম হ'ব লাগে সিমানখিনি কাম সচৰাচৰ অৰ্থৰ অভাৱৰ কাৰণেই হয় ছাৰে কিন্তু সম্পূৰ্ণ উদঙাই নিজৰ ভঁৰাল উদঙাই গীতটোৰ কাৰণে যিমানখিনি কৰিব লাগে ছাৰে সিমানখিনি কৰিছে আৰু সেইকাৰণে গীতটোৱে তাৰ ছবিয়ে গীতটোৰ চিত্ৰই যেনেকুৱাকৈ যি বাদ্যযন্ত্ৰ বিচাৰিছে আমি সেইমতেদি গৈ গুৱাহাটীতে কাৰোবাৰ হতুৱাই বান্ধি বন্ধন কৰোৱাই আনিব পাৰিছোঁ এইখিনি কেৱল ছাৰৰ এইকণে সুযোগ দিয়াৰ কাৰণে আমাৰ আচলতে সম্ভৱ হৈছে বেছি কথা নকওঁ আপোনালোকে অনুগ্ৰহ কৰি গীতটো শুনক ধন্যবাদ এতিয়া গুণ শইকীয়াদেৱৰ গীতৰ প্ৰসংগত বক্তব্য ৰাখিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ গোলাপ বৰাদেৱক এইখিনিতে এটা ঘোষণা আগবঢ়াব খুজিছোঁ আজি এই অনুষ্ঠানত উন্মোচন হৈ যোৱা গুণ শইকীয়াদেৱৰ গ্ৰন্থ কথ্য অকথ্যৰ মূল্য হৈছে 200 টকা যিসকলে আজিৰ এই অনুষ্ঠানতে গ্ৰন্থখন ক্ৰয় কৰিব খোজে তেওঁলোকে 100 টকা মূল্যত এই গ্ৰন্থখন ক্ৰয় কৰিব পাৰিব ধন্যবাদ এয়া আপোনালোকৰ সন্মুখত গোলাপ বৰা আজি এই সভাত আহি উপস্থিত হোৱা আপোনালোক সকলোটিকে সেৱা যাচিছোঁ ছাৰৰ গীতৰ বিষয়ে মোক ক'বলৈ দুআষাৰ ক'বলৈ দিলে এইখিনিতে মোৰ কথা এটা মনত পৰিছে বিবেকানন্দ ছাৰে মানে আমাৰ বিবেকানন্দ ভট্টাচাৰ্য ছাৰে এটা কথা কৈছিলে গান কা মতলব হে তো ৰোনা হে গান কা মতলব তো ৰোনা হে গতিকে আকৌ তেওঁ কৈছিলে संगीत है शक्ति ईश्वर की संगीत है शक्ति ईश्वर की हर स्वर में बसे है राम रागी जो सुनाए रागिनी रोगी को मिले आराम গতিকে সংগীতৰ বিষয়ে তেখেতে কোৱা এই কথাকেইটা মই মনত ৰাখিছোঁ এতিয়া প্ৰসংগ আহিল ছাৰৰ গীতৰ কথা গতিকে ছাৰৰ গীতৰ আৰম্ভণিটো 11 চনত হৈছে 2011 আৰু 2011ত তেখেতে প্ৰথম গীতটো তেখেতে বিৰহ বেদনা পাই লিখিছিল এতিয়া আমাৰ ভূপেন দা নাইকিয়া হ'ল ভূপেন দা নাইকিয়া হওঁতে 5 নৱেম্বৰ 5 নৱেম্বৰ নহয়নে বাৰু তেতিয়া তেওঁ গীতটো লিখিলে আৰু এই গীতটো সুৰ কৰি পেলাই প্ৰথম গোৱা হৈছিলে আমাৰ সুন্দৰম নাট্যগোষ্ঠীৰ প্ৰেক্ষাগৃহত গীতটো গাইছিলে গতিকে যদি সংগীত এইটো গান কা মতলব সেইটো ৰোনা হে গতিকে সেইটোত অকণমান ছাৰে উচুপিলে মানে দুখ পাই পেলাই গানটো লিখিলে সেই গানটো আমাৰ হেৰিয়ে গালে সন্তোষে গালে সেইটো মানিবন্ধন হ'ল কিন্তু কথা মই এইটোহে ক'বলৈ গৈছোঁ এই 25 বছৰ অতিক্ৰম কৰাৰ পিছত এতিয়া মোৰ হাতত ছাৰৰ গান মাত্ৰ ইয়াত 8টা আছে আৰু আজি সৈতে মানে 2টা 10টা হ'ল তাৰমানে ছাৰে এই 25 বছৰত এই 10টা গানেহে লিখিছেনে যদি গোপনে ছাৰে পেৰাত সোমোৱাই থৈছে সেই গীতকেইটাৰ কথা ছাৰে আজি আমাক ক'ব আৰু তেতিয়া হয়তো
আমি কিবা এটা বস্তু পাম, মানে 50টা গান হওক, এখন গীতৰ পুথি ওলাওক, আৰু আমি আজি আমাৰ বয়স হ'ল এতিয়া, মই 73 বছৰ বয়স হ'ল, এতিয়াও গান সুৰ কৰিবলৈ বিচাৰোঁ। মইতো আৰু বেছি দিন নাথাকোঁ, কিন্তু আমাৰ নতুন চামে ছাৰৰ গানখিনি সুৰ কৰিব কোনোবাই, এইটো থাকি যাব। আমিতো আৰু সদায় নাথাকোঁ, 2-4টা গান কৰিলোঁ। গতিকে ছাৰৰ আৰু এটা গান সোঁৱৰণি মোৰ অতি মোহনীয়া। গতিকে এটা কথা, ছাৰৰ গানৰ এটা বৈশিষ্ট্য মই পালোঁ, মানে ছাৰে ব্যক্তিগত দুখক, এই 10টা গানৰ ভিতৰত যি পালোঁ, ব্যক্তিগত দুখ তেওঁ প্ৰকাশ কৰা নাই। আৰু সোঁৱৰণি মোৰ দেউবা ভূপেন হাজৰিকাই ক'লে, সোঁৱৰণি মোৰ ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গ'ল, পাহৰণি এন্ধাৰৰ ধুনীয়া অতীতৰ জীৱন্ত সমাধি হ'ল, সোঁৱৰণি মোৰ ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গ'ল। কিন্তু ছাৰে কৈছে সোঁৱৰণি মোৰ অতি মোহনীয়া, সোঁৱৰণি মোৰ হৃদয় ৰঞ্জনা, তাৰে চৈত হেলা দি ঘূৰি জুমি চাওঁ এৰি অহা দিনবোৰ, মোৰ জীৱন বিথিকাৰ অতি বিনন্দীয়া। ছাৰে সোঁৱৰণিত, ছাৰৰ চাগে দুখ নাইনে? আছে ঢেৰ দুখ। ইয়াৰ আগতে সেয়া ক'লে ছাৰৰ জীৱনটো কিমান দুখময়, কিন্তু ছাৰে সোঁৱৰণিত গোটেইখিনি বিনন্দীয়া। আৰু কৈছে যে সোঁৱৰণি মোৰ চঞ্চলা চপলা, মৌ পাগল গোন্ধ বলিয়া, উৰি ফুৰা এটি ব্যাকুল পখিলা, সোঁৱৰণি মোৰ। গতিকে ছাৰে নিজৰ দুখ কিন্তু এইকেইটা গীতত প্ৰকাশ কৰা নাই। তাৰপিছত প্ৰকৃতিৰ বিষয়ত আহাৰ মাহত যেতিয়া, এই এটা মোৰ নিজস্ব বক্তব্য কৈছোঁ, এই গানটো মই বৰ ভাল পাইছোঁ। আৰু দীপক শৰ্মাই সুৰটো ইমান সুন্দৰকৈ দিছে। তাত বোধহয় দীপক তুমি স্বৰত ব্যৱহাৰ কৰিছা বোধহয় গানটোত, এই ৰাগৰ জেগাকণত। আৰু এইটো মই আজি ঘোষণা কৰিছোঁ, এইটো এটা অসমীয়া গজল। মোৰ এইটো কোৱাৰ অধিকাৰ আছে, মই এইটো অসমীয়া গজল বুলি ক'ব বিচাৰিছোঁ। যদি গজল ৰখাই যায়, হীৰদাই ক'ব নিচিনা কেদাৰ আগত এটা সুৰ কৰিছিলোঁ। গতিকে সেই গীতটো যেতিয়া তেখেতক মই শুনালোঁ, কৈছে হেৰা এইটো অসমীয়া গজল। হীৰদাই কোৱাৰ লেখীয়াকৈ মই কৈছোঁ যে সেই আহাৰ মাহত যেতিয়া সন্তোষে যিটো গীত গালে, সেই গীতটো অসমীয়া গজল বুলি আপোনালোকে ধৰিব পাৰে। আৰু ছাৰে এটা ভাল গীত লিখিছে, এই গীতটো সুৰ কৰি থোৱা হৈছে কিন্তু বাণীবন্ধন হোৱা নাই, এই শিশুসকলক লৈ। যে তেওঁ কৈছে যে শিশুহে শিশু সব, হোৱা তুমি মোৰ মৃত্য, নকৰোঁ বিচাৰ কাহানিও মই পুত্ৰী নে পুত্ৰ। ইয়াত মানে এই শিশুসকলক মানৱ সম্পদৰূপে তেখেতে চাইছে, যিসকলৰ শক্তি অফুৰন্ত। গতিকে এই গীতটো যদি কোনোবাই সুৰ কৰি গাব পাৰে, গীতটো আগলৈ ভাল হ'ব। কাৰণ শক্তি সম্ভাৱনাৰ এক বৃহৎ উৎস বুলি এই শিশুসকলক তেখেতে ঠাই দিছে। গতিকে ছাৰৰ এই অনুভূতিখিনি মই চালোঁ ফঁহিয়াই। আৰু এটা তেখেতে গীত লিখিছে, এইটো লোকগীতৰ সুৰত কৰিবলৈ দিছিলে, গীতটো সুৰ কৰা হ'ল। দেহালৈ ভালেকৈ চোৱাহে মন ভাই, দেহালৈ ভালেকৈ চোৱা, দেহা থাকিলেহে বেহাখন চলিব, ইকথা সাৰোগত কৰাহে মন ভাই, অন্য পৰিহৰি দেহালৈ ভালেকৈ চোৱা। এই গীতটো লোকসংগীতৰ সুৰত কৰা হ'ল। আৰু তেখেতে এটা গীত কৰিছিলে, কৰণী হায়াৰ ছেকেণ্ডেৰী যেতিয়া সতীৰ্থ সন্মিলন হ'ল, তাত এটা গীত লিখিলে, সতীৰ্থ আমি বিদ্যালয় কৰৈয়নীৰ, শিক্ষাৰ্থী আমি বিদ্যালয় কৰৈয়নীৰ, একেটি মাত্ৰ ছত্ৰৰ ছাঁতে সমবেত আমি সংগী আমি। এই গীতটোৰ সুৰ প্ৰদান কৰা হ'লে এইটো গোৱা হ'ল, কিন্তু এইটো বাণীবন্ধন হোৱা নাই। কিন্তু তেখেতসকলে নিশ্চয় এই গীতটি ৰাখিছে চাগে। আৰু এটা আৰু ভাল লগা মোৰ গীত, এই যে সূৰ্যক লৈ, মানে ইয়াত এই গানটো মই ভাল পাইছোঁ এইটো যে, সমস্ত ভূতৰ তুমি প্ৰাণবল জগতকে আছা ধৰি, সেয়া নিশ্চয় সূৰ্যই হ'ব, কাৰণ তেওঁ নহ'লেতো আমি এখন্তকো থাকিব নোৱাৰোঁ। সেই গীতটোত প্ৰথমতে ঔ জবা কুসুম শংকাশং কাশ্যপেং মহাদুতিম, এই সুৰেৰে গানটো আপোনালোকে যদি কোনোবাই শুনিছে, গীতটো ৰেকৰ্ডিং হৈ গ'ল, খুব সুন্দৰ গীত হৈছে। আৰু এইটো দুলাল বৰাই গাইছে, আমাৰ দীপকে পৰিচালনা কৰিছে, বৰ সুন্দৰ হৈছে এই গীতটো। ৰংহীন নিৰূপায় আকাশখনি, কোনেনো দিলেহি বাৰু ফাকু খানি, জবা বুলিয়া হ'ল ধৰাৰ চৌদিশ,
তুমি এই দিবাকৰ দিনমণি নমহে দিবাকৰ দিমমণি ভক্তি মুক্তি শক্তি প্ৰদায়িনী সেউজী পৃথিৱীৰ সোণালী বৰণ অৰুণ কিৰণে সানি ৰহণ ৰং তুলিকাৰে সজালা তুমি প্ৰাণত সজীৱ ৰূপ দিলাহি সানি নমহে দিবাকৰ। গতিকে সূৰ্য বন্দনাৰ গীত মানে বন্দনা কি আমাৰতো সংস্কৃত বন্দনাটো আছেই, কিন্তু সূৰ্যক এনেধৰণে তুলি ধৰি পেলাই তেনেকুৱা গীত আমি পোৱা নাই, কিন্তু এতিয়ালৈকে মনত পৰা নাই। আমাৰ জানিবই বেজবৰুৱাই আছেনে বাৰু? সূৰ্যক লৈ তেনেকুৱা গীত ৰচিত হোৱা নাই। এটা লিখিছে নেকি? অঁ ঠিক আছে বাৰু, তেতিয়াহ'লে ভাল কথা। আৰু এই গীতটো কিন্তু কৃষ্ণদুলাল বৰাই ইংৰাজীলৈ অনুবাদ কৰিছে। এইটোৰ সুৰ দিছে নে কোনোবাই মই নাজানো, এই বিষয়টো ছাৰে জানিব। তাৰপিছতে আহাৰ মাহত যেতিয়া ধলফাট দিয়ে ক'লোৱেই, আৰু এই প্ৰকৃতিৰ ৰূপ ৰস বৰ্ণত এতিয়া আঘোণক লৈ পেলাই এতিয়া এটা গীত শুনিলোঁ। গতিকে ছাৰৰ গীতখিনি ভাল পাইছোঁ, কিন্তু আমি এটা আশাহে কৰিম, মানে এইটোহে আশা কৰিম ছাৰৰ পৰা, ছাৰে এই 10টা গীত আমি এতিয়া পালোঁ আমাৰ হিচাপত। আৰু গতিকে আৰু এটা টিপচীজনী, আৰু টিপচীজনীৰ লগত ছাৰে কিন্তু সম্বন্ধ স্থাপন কৰিছে, সম্বোধন কৰিছে। আৰু এই সম্বোধন সাধাৰণতে আমি নৱকান্ত বৰুৱাৰ গীতবিলাকত পাইছিলোঁ, সম্বোধন কৰে, ব্যাখ্যান কৰা নাই। যে যেনেকৈ হীৰেণ ভট্টই কৈছে, মই নাজানো শিৰীষডালত পঢ়ি সখীয়তীজনীয়ে কি গীত গালেহি আহি, কিন্তু সখীয়তীজনীক সম্বোধন কৰা নাই। হীৰেণ ভট্টৰ তেনেকুৱা গীত আছে, কিন্তু সম্বোধন নকৰে, তেওঁ খালি বৰ্ণতা দি যায়। আৰু এই গীতটোত মানে টিপচী চৰাইজনীৰ লগত মানে সম্বন্ধ স্থাপন কৰি তেওঁক সম্বোধন কৰিছে, তই মোক আৰু আমনি নকৰিবি, মোৰ ইমান চিকুণ টোপনি সময়ত তই আহি মোক দিগদাৰী কৰিছে। গতিকে তেওঁক খুব বেথা ভৰা ভাৱেৰে টিপচীক আচলতে অনুনয় বিনয় কৰিছিলে, দিগদাৰী নকৰিবি আৰু। গতিকে এই গীতটো মই ভাল পাইছোঁ। আৰু আমাৰ দীপকে বৰ কষ্ট কৰি পেলাই গানটো সজীৱ কৰিলে। সুৰকাৰটো নেপথ্যৰ মানুহ, সুৰকাৰ গোলাপ বৰা নেপথ্যৰ মানুহ, কিন্তু গানটোক আগুৱাই দিয়াত আমাৰ এওঁক নামটো কি আছিলে, বৰ সুন্দৰকৈ গালে, দীপু। আৰু দীপকে মানে য'ত যি লাগে যেনেধৰণে সেই হিচাপে একেবাৰে তাত ঠায়ে ঠায়ে সুন্দৰকৈ মানে সংস্থাপন কৰিছে মিউজিকটো। গতিকে গানটো শুনি বৰ ভাল পালোঁ। মই যে সুৰকাৰ সেইটো মই ভবা নাই, খালি এই উপস্থাপনটো ইমান সুন্দৰ হৈছে, গানটো নিশ্চয় বৰ ভাল লাগিল। গতিকে আমি আশা কৰিম ছাৰে এতিয়া 10টা গানহে পালোঁ, গতিকে ছাৰে আজি ক'ব কিবা এটা। আপুনি মনে মনে থৈছে নেকি গান লিখি অলপমান? নাই। আৰু সংস্কৃত গান দুটামান লিখিছিলে ছাৰে, বোধহয় আমাৰ বেজবৰুৱাদেৱে সুৰ দিবও পাৰে। সেই গানকেইটা এবাৰ মোৰ ওচৰলৈ লৈ গৈছিল, মইতো জাপ মাৰি দিলোঁ, কাৰণ সংস্কৃতৰ মোৰ একোৱেই জ্ঞান নাই। মই খুব ভয় খালোঁ। মই বোলে এইটো বেজবৰুৱাদেৱক দিব, বেজবৰুৱাদেৱে কৰিব। গতিকে ছাৰৰ পৰা আমি অন্য নহয়, এতিয়া 25 বছৰত ভৰি দিলে ছাৰে গানৰ সেই যাত্ৰা আৰম্ভ কৰাৰ পৰা। আজি 11 পৰা 26লৈ 25 বছৰ হ'ল। গতিকে অন্ততঃ বছৰেকত 2টাকৈ লিখা হ'লেও 50টা গীত হ'ব লাগিছিল, নহ'ল। আৰু যদি কিবা কাৰণত আছে ছাৰে ক'ব, কিন্তু আমাক 50টা গীত ছাৰে দিব, কিতাপ এখন প্ৰকাশ কৰিব, আমি নাথাকিলেও কোনোবা সুৰকাৰে প্ৰকাশ কৰিব, সেইবোৰ গাব, আৰু আমি ভাল গান কেইটামান পাম বুলি আশা কৰি মোৰ মনৰ ভাৱখিনি ব্যক্ত কৰিলোঁ। নমস্কাৰ। গুণ শইকীয়াদেৱৰ গীতৰ প্ৰসংগত গোলাপ বৰাদেৱে যি বক্তব্য আগবঢ়ালে তাৰ বাবে তেখেতলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু আমি সভাৰ অন্তিম মুহূৰ্তলৈ আগবাঢ়িছোঁ। এতিয়া আছে শলাগৰ শৰাই আগবঢ়াব শ্ৰীযুত গুণ শইকীয়াদেৱে। আমি গুণ শইকীয়াদেৱক শলাগৰ শৰাই আগবঢ়াবলৈ অনুৰোধ জনালোঁ। সজ্জন সুধীজন, আপোনালোকে ইমান সময় ধৈৰ্য ধৰি এই সভাখনত সহযোগিতা আগবঢ়াইছে, তাৰ বাবে পুনতে আপোনালোক সকলোলৈকে মোৰ কৃতজ্ঞতা আৰু শলাগ যাচিছোঁ। এই মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত ডক্টৰ কুলেন চন্দ্ৰ দাসদেৱ, তেখেতে মই কোৱাৰ লগে লগেই মোৰ কিতাপখন উন্মোচন কৰিম বুলি কৈ মোক কৃতাৰ্থ কৰিছে। গতিকে মই তেখেতক মোৰ কৃতজ্ঞতা যাচিছোঁ, তেখেতৰ মই শলাগ লৈছোঁ। আৰু এই
মঞ্চখন তেখেতে ব্যৱহাৰ কৰিবলৈ সুযোগ দিয়াৰ কাৰণেও তেখেতৰ প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ। তাৰপাছতে মই কৈছে ইতিমধ্যে ৰঞ্জনে কৈছে যে আপুনি মই সুৰ তলৰ ফালৰ পৰা আৰম্ভ কৰিছোঁ এইবাৰ। তেওঁ কৈছে গীতৰ উন্মোচনৰ কাৰণে মোক ক'লে যে বোলো নহয় মই এইবাৰ তলৰ পৰা আৰম্ভ কৰিছোঁ, গতিকে তুমি মোৰ গীতকেইটা উন্মোচন কৰি দিব লাগিব। আৰু মোৰ কথা মানি তেওঁ আজি গীত দুটা উন্মোচন কৰি মোক কৃতাৰ্থ কৰিছে, গতিকে মই তেওঁলৈ মোৰ কৃতজ্ঞতা আৰু মোৰ শলাগ যাচিছোঁ। আনজন মোৰ গ্ৰন্থখনৰ আলোচক প্ৰাঞ্জল কুমাৰ মহন্ত, তেওঁ মোৰ নগাঁও কলেজৰ ছাত্ৰ। ৰঞ্জন ছাত্ৰ স্থানীয়, পোনপটীয়া ছাত্ৰ নহয়, গতিকে তেওঁ মই কোৱাৰ লগে লগে কিতাপখন লৈ পঢ়ি মোক ক'লে যে মই দিল্লীলৈ আহি আছোঁ, কিতাপখন লৈ আছোঁ, এৰিব পৰা নাই, মই পঢ়ি শেষ কৰি পেলাইহে মই এৰিম। তেওঁ মোক সেই কিতাপখন সম্পৰ্কত এটা ধাৰণা দিব পাৰিব বুলি মোৰ বিশ্বাস হৈছিল, আৰু আজি দেখিছোঁ যে কিতাপখন সম্পৰ্কত তেখেতে এটা ভাল ধাৰণা ৰাইজৰ আগত তুলি ধৰিব পাৰিছে। মই তেওঁৰ প্ৰতি কৃতজ্ঞতা যাচিছোঁ। তাৰপিছত মোৰ আজিৰ এই অনুষ্ঠানত দুজন গীতিকাৰৰ গীত উন্মোচন কৰিছে, তেখেতসকলক মই নিমন্ত্ৰণ দিয়াৰ লগে লগে ইয়াত আহি উপস্থিত হৈছে, গতিকে মই তেখেতসকললৈ মই কৃতজ্ঞতা যাচিছোঁ। সংবাদ পত্ৰ সেৱীসকলক নিমন্ত্ৰণ জনাইছিলোঁ, মই অৱশ্যে ইয়াত কাকো দেখা নাই। তেখেতসকলক যদি কোনোবা আহি গৈছেও মই নাজানো, যদি আহিছিল তেখেতসকলৰ প্ৰতি মোৰ শলাগ জনাইছোঁ। আৰু সুদশেষত এই সভাখনৰ মধ্যমণি দৰ্শক শ্ৰোতাবৃন্দ, তেখেতসকললৈ মোৰ শ্ৰদ্ধা, শলাগ আৰু সেৱা জনাই মোৰ এই শলাগৰ শৰাই অনুষ্ঠানৰ সামৰণি মাৰিছোঁ।